সোনকাল কৰা আকৌ, দেৰি হৈছে নহয়। ল'ৰা আহি চাগে এয়াৰপৰ্টত ৰৈ আছে। ৰ'বা গৈ আছো। সোনকাল কৰা সোনকাল কৰা। ৰ'বাহে গৈ আছো, ফুটটো ল'লে হ'ব। ব'লা। হেৰা, সাজি কাচি ইমান ধুনীয়াজনী হ'লা যে, কোনোবা বিয়া বা পাৰ্টিলৈ নাযাওঁ নহয়, এয়াৰপৰ্টৰ পৰা ল'ৰা আনিবলৈহে যাম। বিয়া পাৰ্টিলৈহে মানুহ সাজি কাচি যায় নেকি? বাকীবোৰলৈ কি মানুহ বান্দৰী হৈ যায়? ব'লা। হ'ব হ'ব, ধুনীয়া লাগিছে। আজিহে কি ধুনীয়া দেখিছা, আনদিনা কি ধুনীয়া দেখা নাই? নহয়, আজি মানে বেছি ধুনীয়া লাগিছে। হ'ব হ'ব, তেল মাৰিব নালাগে, ব'লা। আৰে চন্দন, তুমিচোন আহি পালাহি। আমি তোমাক আনিবলৈ আহিছিলোৱে। এয়াৰপৰ্টত তোমালোকলৈ ৰৈ ৰৈ আমনি লাগিল, গতিকে গুচি আহিলোঁ। ইমান দেৰিলৈকেনো কিয় যোৱা নাছিলা? তোমাৰ মাৰ কাৰণেই দেৰি হ'ল। তোমাৰ মাৰে ইমান সাজিছে কাঢ়িছে নহয়, যেনিবা তোমাক ইউএছৰ পৰাহে আনিব। দিয়া বেগ। হ'ব মোৰ বদনাম গাব নালাগে। হৈছে বাৰু। আহা ব'লা। লোৱা। অঁ চন্দন, পঢ়া শুনা শেষ কৰি এতিয়া কি কৰিম বুলি ভাবিছা? মোৰ ব্যৱসায় ধাৰত দিবানে, নে কিবা চাকৰি বাকৰি চিন্তা কৰিবা? যদি চাকৰি বাকৰি কৰাৰ ইচ্ছা আছে, তুমি চিন্তা কৰাৰ কোনো কাৰণ নাই, কাৰণ কেবিনেট মন্ত্ৰী দুজন মোৰ ভাল বন্ধু। ল'ৰাটো ঘৰ আহি পাইছেহিহে। চাকৰি বাকৰি ব্যৱসায় বাণিজ্য কৰি ধন ঘটিব লগাব তোমাৰ হ'লেই নে? ইমানবোৰ ধন সম্পত্তি থাকোঁতে সি আকৌ ব্যৱসায় কৰি ধন ঘটিব কিয় লাগিছে? ধন সম্পত্তি আছে বুলিয়েই সি কি শুই বহি টাইম কটাব নেকি? চন্দনক প্ৰভাত বৰুৱাৰ ল'ৰা বুলি চিনি পালেই নহ'ব নহয়। চন্দনৰ নিজৰ এটা চিনাকি থাকিব লাগিব, মোক চিনি পাব লাগিব চন্দনৰ দেউতাক বুলি। গতিকে মই ভাবোঁ সি ছ'চাইটিত কিবা এটা কৰি এটা ভাল পৰিচয় গঢ়ক। লাহে লাহে সকলো হ'ব। লাহে লাহে নহয়, সময় কাৰো বাবে ৰৈ নাথাকে। সময়ৰ কাম সময়ত কৰি যাব লাগে। হয় মা, দেউতাই ঠিকেই কৈছে। সময় কাৰোৰে বাবে ৰৈ নাথাকে। মোৰ ইচ্ছা মোৰ কামৰ জৰিয়তে এটা পৰিচয় দিয়া, কিন্তু দেউতা, মই তাৰ আগতে অলপ ফুৰি আহিব বিচাৰিছোঁ। ইমান দিনে পঢ়াতে ব্যস্ত আছিলোঁ, গতিকে মন পচন্দৰ ঠাইবিলাকলৈ যাব পৰা নাছিলোঁ। নিশ্চয় নিশ্চয়, যৌৱনকালতে নুফুৰিলে কেতিয়া ফুৰিবা? পিছে ক'ত যাম বুলি ভাবিছা? থাইলেণ্ড, জাপান, হলেণ্ড, ছুইজাৰলেণ্ড? মালৌ পথাৰ। সৰুতে ক শ্ৰেণীৰ কিতাপত পঢ়িবলৈ পাইছিলোঁ, মালৌ পথাৰৰ ভোগদৈ নৈৰ পাৰত কণ ল'ৰাহঁতৰ খেতি। তাতে টিংখং নামেৰে এটা বগলী আৰু ৰহিমলা নামেৰে এজনী কেঁকুৰা আছিল। হ'ব হ'ব, মালৌ পথাৰত টিংখাং ৰহিমলাক বিচাৰি গৈ একো লাভ নাই। মালৌ পথাৰত মাছ কাছ, বোকা পানী, ধান খেতিৰ বাদে একো নাই। গতিকে বেলেগলৈ যোৱাৰ চিন্তা কৰা। নহয় দেউতা, মালৌ পথাৰলৈ যোৱাৰ মোৰ বহুদিনৰ সপোন, বহুদিনৰ আশা। মোৰ সপোন, মোৰ আশা পূৰণ হ'বলৈ দিয়া প্লিজ দেউতা। অ'কে অ'কে, তোমাৰ ইচ্ছা। পিছে তুমি মালৌ পথাৰত গৈ ক'ত থাকিবা? মোৰ অলপ অলপ মনত আছে, মালৌ পথাৰত আমাৰ চিনাকি কোনোবা আছে। মই সৰুতে এবাৰ গৈছিলোঁ। মোৰ বান্ধৱী মিলিহঁতৰ ঘৰ আছে, কিন্তু তাই কেতিয়াবাই ঢুকাল। কিন্তু তেওঁৰ ঘৰখন, তেওঁৰ পৰিয়ালটো আছে নহয়। মই তেওঁলোকৰ ঘৰলৈ যাম। ইমান দিনৰ মূৰত মিলি পৰিয়ালটোৱে তোমাক দেখি বৰ ভাল পাব জানা। মিলি জীয়াই থকা হ'লে কিমান যে আনন্দ পালেহেঁতেন তোমাক দেখি। মা, মিলি তোমাৰ খুব ভাল বান্ধৱী আছিল। মোৰ বান্ধৱী বুলিবলৈ একমাত্ৰ তাইয়ে আছিল। ইজনীয়ে সিজনীক এৰি একেবাৰে থাকিবই নোৱাৰিছিলোঁ আমি। আনকি মিলি যেতিয়া মালৌ পথাৰলৈ বিয়া হ'ল, তাইক এৰিব নোৱাৰি মই তাইৰ লগত মালৌ পথাৰত বহুত দিন আছিলোঁগৈ। কমলৰ মাক জেতুকী আৰু ভনীয়েক নুমলীয়েও মোক খুব ভাল পাইছিলে জানা। মোক জাকৈ বাবলৈ শিকাইছিল, মাছ ধৰিবলৈ শিকাইছিল। মই তাত থাকি বৰ ভাল পাইছিলোঁ। তেনেকুৱা এটা পৰিয়ালৰ লগতনো কিয় আমাৰ সম্পৰ্ক নাইকিয়া হৈ গ'ল? মই যেতিয়া বিয়া হৈ দেউতাৰ লগত দেলহিলৈ গুচি গ'লোঁ,
তেতিয়া দেউতাৰ ব্যৱসায় দেলহিত আছিল, গতিকে আমি তাতে থাকিব লগা হ'ল। তেনেকৈয়ে আমাৰ অহা যোৱাটো কমি গ'ল। মিলি বিয়া হোৱাৰ 8 বছৰৰ পিছত যেতিয়া ছোৱালীজনী জন্ম হ'ল, তেতিয়া আমি এবাৰ গৈছিলোঁ। তেতিয়া তুমিও আমাৰ লগত গৈছিলা। তেতিয়া তোমাৰ বয়স 6 বছৰ আছিল। তোমাক মিলিয়ে খুব মৰম কৰিছিল, আৰু তেতিয়া তুমি মৰম কৰিছিলা মিলিৰ ছোৱালীজনীক। আহিবৰ সময়ত মিলিৰ ছোৱালীজনীক লগত লৈ আনিবলৈ তুমি খুব কান্দিছিলা। এতিয়া চাগে ৰাগিনী বৰ ডাঙৰজনী হ'ল, নহয়নে মা? দেখিবলৈ চাগে বৰ ধুনীয়াজনী হৈছে। চন্দন, মালপথাৰ ছোৱালী ধুনীয়া দেখিলে নহ'ব। অৱশ্যে তুমি বিদেশত পঢ়া শুনা কৰা ল'ৰা, মালপথাৰ ছোৱালী ভাল নেদেখা বুলি মোৰ বিশ্বাস। পিছে কেইবাখনো গাড়ী থাকোঁতে নিব বিচৰা নাই, কথাটো কি? ইমান দূৰ গাড়ী চলাই যাবলৈ মন যোৱা নাই। মালপথাৰৰ বাট পথ বোকা পানীৰে ভৰা বুলি দেখোন তুমিয়ে কৈছিলা। গতিকে গাড়ী মটৰ নিনো ক'ৰ বোকাখনত চলামগৈ? মই বহুত দিনৰ আগতে মালপথাৰলৈ গৈছিলোঁ। হয়তো এতিয়া ৰাস্তা পদূলি ডেভেলপো হ'ব পাৰে। তথাপিও মই বাছেৰে গৈ ভাল পাম। ঠিক আছে, তোমাৰ ইচ্ছা। কমল, কচোন এওঁ কোন? আগতেতো ক'তো দেখা আৰু লগ পোৱা মনত পৰা নাই। এওঁ ৰুমাৰ পুতেক। ৰুমা? আমাৰ তাৰমানে মিলিৰ বান্ধৱী গুৱাহাটীৰ ৰুমা। এওঁ তাৰমানে চন্দন। আৰুনো কি? চন্দন, তোমাক ইমান সৰুতে দেখা, ইমান ডাঙৰ হৈ গ'লা, কেনেকেনো চিনি পাম বাৰু? ভালে আছা? আছোঁ, হয়। হ'ব হ'ব হ'ব।
এই তোমাৰ মা দেউতা ভালনে? হয় ভালেই। তেওঁলোকক বহুদিন লগেই পোৱা নাই নহয়। তোমাৰ লগত যদি তেওঁলোক আহিলেহেঁতেন বৰ ভাল লাগিলেহেঁতেন। মিলি ঢুকোৱাৰ পাছত আমাক তেওঁলোকে পাহৰিয়ে গ'ল। এতিয়া ইয়াতে কথা পাতি শেষ কৰিব নালাগেচোন। চন্দন বোপা দুদিনমান থাকিব যেতিয়া কথা পাতিবলৈ বহুত সময় পাবি। এতিয়া যা, তই গাটো ধুই চাহ খাবলৈ আহ। এই বোপাকো চাহ তাহ একো দিয়াই নাই নহয়। আমাৰ এই বতাহী ৰাগিনীজনী ক'ত গ'লনো বাৰু? লাজৰ কাজল সানি দিলি বুলাই দিলি মন লাজৰ কাজল সানি দিলি বুলাই দিলি মন মোৰ চিনাকি আলহী যৌৱন কেনেকৈ লাহেকৈ চুই দিলি বুকুৰ ভিতৰখন লাজৰ কাজল সানি দিলি বুলাই দিলি মন মোৰ চিনাকি আলহী যৌৱন কেনেকৈ লাহেকৈ চুই দিলি বুকুৰ ভিতৰখন খুলি থলো ক'লা সূতা ৰঙামণি ফুটফুটীয়া ফ্ৰক উৰাই দিলো মই ফৰিঙৰ মন বুজিলো নিজৰ খুলি থলো ক'লা সূতা ৰঙামণি ফুটফুটীয়া ফ্ৰক উৰাই দিলো মই ফৰিঙৰ মন বুজিলো নিজৰ সময় ৰথৰ চকৰিতে ঘূৰে
ৰাগিনী কেতিয়াবা কেতিয়াবা আমাৰ ফালেও চাবা, মনটোকে ভাল লাগি যাব। তোমালোকৰ নিচিনা ধুনীয়া ধুনীয়া ছোৱালীবোৰৰ বাবেইতো আমাৰ নিচিনা ধুনীয়া ধুনীয়া ডেকাবোৰ। ডেকাৰ অবিহনে ছোৱালীৰ কি কাম আছে অ'? তাৰমানে আমিবোৰ তোমালোকৰ বাবে, তোমালোকৰ অবিহনে আমাৰ কোনো মূল্যই নাই। নিশ্চয়, তাকে আকৌ তুমি নুবুজা। চকু থাকিও নেদেখা আৰু কাণ থাকিও নুশুনা। চকু থাকিও কি দেখা নাই আৰু কাণ থাকিও কি শুনা নাই মই তোমাক কিমান ভাল পাওঁ সেইটো তুমি দেখা নাই। মোৰ হৃদয়ে তোমাক আই লাভ ইউ বুলি কৈ থাকে, তাক তুমি শুনা নাই। তোমাৰ কাৰণে মোৰ চকু কাণ হৃদয় সকলোৰে দুৱাৰ বন্ধ। মোৰ মন পোৱাটো ইমান সহজ নেকি? তুমি মোৰ কেতিয়াও ভাল পোৱা নোপোৱা। যদিহে তোমাৰ ভাল পোৱা পাব নোৱাৰো, তেতিয়া তোমাক কোনোবা এদিন উঠাই নিবতো পাৰোঁ। মোক উঠাই নিবলৈ মোক কি তুমি ছাগলী পোৱালি বুলি ভাবিছা নেকি? ছাগলী পোৱালি নহয় অ', তুমি পাগলী ছোৱালীহে। আমাৰ ডেভিডৰ দৰে টকা পইচা খা সম্পত্তি থকা ল'ৰা এটাক পচন্দ নকৰা, তেতিয়া তুমি পাগলী ছোৱালী আকৌ। গাড়ী আৰু টকা পইচা দেখি ভুল যোৱা ছোৱালী মই নহয়। তেন্তে তুমি কি দেখি ভুল যোৱা ছোৱালী? গৰু, ছাগলী নে হাঁহ পাৰ দেখি? চৰিত্ৰ আৰু মানসিকতা, যিটো গুণ তহঁতৰ এটাৰো গাত নাই। আমাৰ গুণ নাই যদিও ধুন আছে নহয় ছোৱালী। ৰাগিনীয়ে মোক দিনে দিনে পাত্তা নিদিয়া হৈছে। কোনোবা দিন দিমাগ গৰম হৈ যাব, উঠাই লৈ যাম। কিন্তু বাপেক কমল দত্তটো চালা কুকুৰৰ পোৱালি, মদ খাবলৈ পইচা ওলায়, তোৰ জুৱা খেলিবলৈও পইচা ওলায়। আজি 3 দিন ধৰি তোৰ নিজৰ মানুহজনী বিচনাত পৰি আছে আৰু তোৰ ডাক্তৰ ঘৰলৈ দিবলৈ তোৰ পইচা নোলায় নহয়। এতিয়া যাম কমল ককাইদেউ পইচা বিচাৰি। যদি পইচা পাওঁ কালিলৈ ডাক্তৰ ওচৰলৈ নিম। যাম ককাইদেউ এতিয়া। যদি মানুহজনী আজি ৰাতি কিবা এটা হৈ যায়, তেতিয়া তোৰ কাৰণে বেমাৰী কি ৰৈ থাকিব? যা, মানুহজনী মৰালৈ বাট চাইছ, এতিয়াই নে। মোৰ পৰা 2000 টকা লৈ যাবি, আৰু লাগিলে মই দিম। তই যেতিয়াই পাৰ মোক লাহে লাহে ঘূৰাই দি থাকিবি। হ'ব ককাইদেউ। কোন আপুনি? এনেকৈ মুখৰ আগত থিয় হৈ দিছে যে? আপুনি কোন এনেদৰে মোক আহি খুন্দা মাৰি দিছে? মোৰে ঘৰত মই কোন? মই এইখন ঘৰৰ একমাত্ৰ দুহিতা ৰাগিনী। মই আপোনালোকৰ অতিথি চন্দন। চন্দন? কোন চন্দন? ক'ৰ চন্দন? গুৱাহাটী, তোৰ মাৰৰ বান্ধৱী ৰুমাৰ ল'ৰা। মই যে তোক কৈ থাকো সেই ল'ৰাটো। অ', মায়ে যে সৰুতে ফটো এখনত লেঙে থাকে ল'ৰা এটি লৈ আছে, সেই কি? মানে সেইজন? সৰুতেই মাকৰ লগত আমাৰ ঘৰলৈ আহিছিল আৰু যাবৰ সময়ত তোক লগত লৈ যাবলৈ নাপাই কিমান যে কান্দিছিলে। তাৰপাছত মাকে ডাঙৰ হ'লে লৈ যাবি বুলি ক'লতে কিমান কি হৈছে। যিজন ল'ৰাৰ কথা আইতাৰ মুখত সৰুৰে পৰা সাধু কথাৰ দৰে শুনি আছিলোঁ, সেইজন ল'ৰাক যে এনেদৰে লগ পাম, কথা পাতিবলৈ পাম, ভবাই নাছিলোঁ। এনেদৰে হঠাৎ অহাৰ বাবে ভাল পাইছা নে বেয়া পাইছা? আইতা আৰু দেউতাইতো বৰ ভাল পাইছে। আৰু তুমি? মই? আজিয়ে সকলো কথা ক'ব লাগিব নেকি? নালাগে, মই 2 দিনমান থাকিম নহয়, তেতিয়া ক'লেও হ'ব। আপুনি বিদেশত থাকি পঢ়া শুনা কৰা ল'ৰা, মালৌ পথাৰত থাকি আমনি নাপাবনে? নাপাওঁ। তোমালোকৰ মালৌ পথাৰখন বৰ ধুনীয়া। আৰু আমাৰ মালৌ পথাৰৰ মানুহবোৰ? তোমাৰ আইতা আৰু দেউতাক বৰ ভাল লাগে। আৰু মই? তুমি
আজিয়ে সকলো কথা ক'ব লাগিব নেকি? ব'লা নুমলী পেহী ঘৰলৈ যাওঁ। ব'লা। আজি তোৰ মূৰটো মই দুফাল কৰিম। মোৰ মূৰটো দুফাল কৰিবলৈ মই মূৰটো গেলা ৰঙালাও বুলি ভাবিছ নেকি? তোৰ মূৰটো গেলা ৰঙালাও তোতকৈও গেলা। মাল নাইকিয়া ইমান ধুনীয়াকৈ লহ পহকৈ বাঢ়ি অহা ৰঙালাওজোপা ৰাতিপুৱা সেই ৰঙা বেলিটো নোলাওঁতেই ৰঙা গৰুটো হতে খুৱাই পেলালি। তই কি কৰি আছিলি? হেল্ল' আজিকালি মাইকী মানুহ চন্দ্ৰলৈ গৈছে, মন্ত্ৰী এম এল এ হৈছে, ৰাষ্ট্ৰপতি হৈছে, দেশ ৰক্ষা কৰিছে। তই কি কৰিছিলি? মই মাইকী মানুহজনীয়ে কামৰ পৰা আজৰি নাপাওঁ। মাইকী মানুহৰ কিমান কাম মইহে জানিছো। তই মতা মানুহটো হৈ গৰুটো খেদিব নোৱাৰিলি। হেল্ল' মই যদি গৰুটো খেদিবই পাৰো তোক মই কি কৰিবলৈ আনিছিলো? মোক গৰু খেদিবলৈ আনিলি? গৰু খেদিবলৈ আনিলি? হ'ব, আজিৰ পৰা তেনেহলে মই গৰু খেদিম আৰু তই ভাত বনাবি আৰু চব কাম কৰিব লাগিব। কিন্তু কি কলি? মই চব কাম কৰিম, মই ভাত বনাম? কথা কবলৈ আহিছ হাৰামজাদি? এই হাৰামজাদি, তই কি কৰিবলৈ আছ? মই যদি ভাত বনাব লাগে, ঘৰৰ কাম কৰিব লাগে, তই এতিয়া ওলা 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 বলছো ওলা। কিয় পেহা? পেহী কি বধ কৰিম বুলি ভাবিছা নেকি? নাই নাই, এনে থকাতকেনো কি কৰিম আৰু কাজিয়াকে কৰি আছো। নুমলী কোন আহিছে চাচোন। ৰাগিনী, এইটিনো কোন আকৌ? আলহী গুৱাহাটীৰ, কালি আহিল। কওকচোন কোন বাৰু? মই আজিলৈকে গুৱাহাটী গৈয়ে পোৱা নাই নহয়। কেনেকেনো গুৱাহাটী মানুহ চিনি পাম? মই কিন্তু আপোনাক চিনি পাইছোঁ পেহী। সৰুতে আপুনি মোক বুকুচা তুলি লৈ ফুৰিছিল, পকা জামুক খাবলৈ নিছিল, বৰশী বাবলৈ শিকাইছিল। মোৰ সোণটো, ৰুমাৰ ল'ৰাটো ইমান ডাঙৰটো হ'ল চাচোন। আই মোৰ বোপাটো। হেৰি নহয়, ৰুমা ভালে আছে নহয়? আছে পেহী। তাইলৈ আকৌ মোৰ বৰ মনত পৰে বুজিছনে? তোৰ মা ইয়াত আগতে প্ৰায়ে থাকে নহয়। আমি সদায় জাকৈ বাবলৈ যাওঁ। এইগাল মাছ ধৰো, গম পাইছনে নাই? এবাৰ আকৌ কি হ'ল গম পাও নে? তোৰ মাকক একেবাৰে শিঙিৰ মাছৰ কাইটে পিন্ধিলে। বিষতে বেচেৰিয়ে দুদিন কান্দিয়ে থাকিলে। তাই দুখতে ময়ো ইমান কান্দিলো বুজিছনে? কান্দি কান্দি মোৰ একেবাৰে চকু পানী নাইকিয়াই হৈ গ'লগে। সতী জয়মতী, কান্দি কান্দি চকু পানী নাইকিয়া কৰিব নালাগে। এতিয়া ইহঁতক এনেকে থিয় কৰি ৰাখিবি নে ভিতৰলৈ নি চাহ জলপান খুৱাবি? মই পাহৰিয়ে গৈছিলো চাচোন। শুন, ভিতৰলে ঐ, তই এটা কাম কৰিচোন, মতা হাঁহ এটাকে মাগেচোন যা। আজি নালাগে পেহী, মই কেইদিনমান থাকিমেই নহয়, আকৌ আহিম। তই তেতিয়াহ'লে আকৌ আমাৰ ঘৰতো থাকিব লাগিব। থাকিম পেহা। তই ঘৰতে আছ? বহ 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 বহ। মই আকৌ ভাবিছিলো তোক ঘৰত নাপাম বুলিহে। নেপালিহেঁতেন। এই পেপাৰখন চাবলৈ অকণমান ৰ'লো কাৰণেই পালি যেনিবা। বাৰু এটা কথা নহয়, তই যে ৰাতিপুৱাই মোৰ ঘৰলৈ আহ, ঘৰত চাহ তাহ খাবলৈ নাপাওঁ নেকি? তই নেপাওঁ। তোৰ ঘৰৰ নিচিনা ধুনীয়া চাহকণ মই ঘৰত নাপাওঁ। আৰু তোৰ ঘৰখন থাকোঁতে মই বাৰু ঘৰত চাহ খোৱাৰ প্ৰয়োজন কি তই কচোন? সেইটো কথা। কি লিখিছেনো? পেপাৰত শুনিবি, নিজৰ মাজতে খোৱা কামোৰা সকলোকে ক্ষমতা লাগে। নিজৰ স্বাৰ্থ পূৰণ কৰাত সকলো ব্যস্ত। ৰাইজৰ কথা ভাবিবলৈ ইহঁতৰ সময় নাই। নিজৰ সমস্যা সমাধান কৰিবলৈ সময় নাই। অঙহী বঙহীবোৰ চাবলৈ আছেই, ৰাইজৰ কথা ভাবিবলৈ ক'ত সময় পাব? মন্ত্ৰী মুদাগৰৰ কথা বাদ দে ৰহিম। এতিয়া তোৰ খবৰ ক। এটা বৰ ভাল খবৰ আছে, কিন্তু এই ভাল খবৰটোৰ কাৰণে মোৰ বৰ চিন্তা হৈছে। বৰ চিন্তা কৰিবলগীয়া কিনো ভাল খবৰ আছে ৰহিম? ছোৱালীজনীৰ কাৰণে ভাল দৰা এটা আহিছে। এতিয়া টকা নহ'লে মই বিয়া দিওঁ ক'ৰ পৰা? সেইবোৰ ভাবি ভাবিয়েই চকুত টোপনি, পেটত ভাত নাইকিয়া হৈছে। এতিয়া আল্লাহে জানে। এই ছোৱালীজনীটোৰ বিয়া দিয়াৰ বয়স হ'ল জানো? এই বছৰ তাই মেট্ৰিক পাছ কৰিছেহে হ'বলা। তেনেহ'লে তাৰ বয়স কিমান হৈছেনো? 16 বছৰ 2 মাহ। 16 বছৰীয়া ছোৱালীজনীক বিয়া দি তই তাক ধ্বংস কৰিবলৈ ওলাইছ? তই নেজানো নেকি যে ছোৱালীজনী 18 বছৰ হ'লেহে বিয়া দিয়াৰ উপযুক্ত বয়স হয়? জানো কমল, কিন্তু ল'ৰাটো ভাল,
টেট পাছ কৰি এইবাৰ মাষ্টাৰ চাকৰি পাইছে। গতিকে গতিকে আৰু তই তাই উপযুক্ত বয়স নহ'লেও আৰু বিয়া দি দিব লাগে আৰু নহয় জানো? জানি বুজি তোৰ ছোৱালীজনীক তই কেলে নষ্ট কৰিব ওলাইছ? আৰু 2 বছৰৰ পিছত বিয়া দিলে তোৰ কি হয়? আমি দৰা ঘৰত কথা দিয়ে দিলোঁ নহয়, এতিয়ানো আকৌ কি বুলি ক'ম? সেইটোৱেই তহঁতৰ ভুল। নভবা নিচিন্তাকৈ তহঁতি কথা দি দিয়। বাৰু ঠিক আছে, দৰা ঘৰ ক'ত? শিৱসাগৰত অহা দেওবাৰে মাতিছে। মই ভাবিলোঁ তোকো লগত লৈ যাম। তই যদি অলপ বুজাই মেলি বিয়াখন 2 বছৰলৈ পিছুৱাই দিব পৰা ব্যৱস্থা কৰিব পাৰ। নিবই লাগিব ৰহিম। বিয়াখন 2 বছৰমান পাছত হ'লে বৰ ভাল হ'ব। আমিও টকা পইচা দুটামান গোটাব পাৰিম। তেনেহ'লে দেওবাৰে তই ওলাবি। ওলাম। তাৱেনো এতিয়া কি খেতি কৰি আছে গৈ? কি খেতি মানে? বহুত খেতি আছে। বন্ধাকবি খেতি আছে, বিলাহী খেতি আছে, জলকীয়া খেতি আছে। তুমি কি বিদেশত গৈ খেতি বাতিৰ কথা একেবাৰে পাহৰিয়ে গ'লা নেকি? বিদেশতো তোমাৰ দৰে কৈ মেলি ফুৰা ছোৱালী নাছিলতো। কিয়? তাত সেই চুটি চুটি ফ্ৰক পিন্ধা, চুটি চুটি চুলি কটা মেমবোৰে খেতি বাতিৰ কথা নকয় নেকি? সিহঁতেনো খেতিৰ কথা কি জানে? খেতি বাতিৰ কথা নাজানেনো কি জানে? সিহঁতে কাপোৰ কানি সলোৱা দি প্ৰেমিক সলাবহে জানে। কি? তাৰমানে সিহঁতে প্ৰেমৰ নামত খেলা কৰে? হয় চাগে। তোমাক এটা কথা কওঁ। কোৱা। তোমাকো কিন্তু চুটি চুটি কাপোৰ পিন্ধিলে বৰ ভাল লাগিব। চেক্সি চেক্সি লাগিব। গৰম চাহ দেখিছা? মূৰত ঢালি গোটেইকেইডাল চুলি হৰুৱাই পেলাম। দেউতা, চাহ খাই ল কি? ঐ মেমেৰা, চাহ খাই। দে চাহ দে। হ'ব হ'ব হ'ব। তাৱে খেতিত যথেষ্ট লাভ আছে নহয়? লাভ আছে বুইছা, কিন্তু কষ্ট বহু। ইমান কষ্ট কৰাৰ বিনিময়ত যিটো লাভ পাব লাগে খেতিয়কবিলাকে সেইবিলাক নাপায়। ইয়াৰ মূল কথা হ'ল আমাৰ বজাৰ এখন নাই, আৰু তাৰোপৰি শীতলীকৰণ ভঁৰাল এটা যদি থাকিলেহেঁতেন আমাৰ ফচলবিলাক আমি ৰাখি থ'ব পাৰিলোহেঁতেন আৰু উচিত দাম পালোহেঁতেন। কিন্তু এতিয়া এইবোৰ নথকাৰ কাৰণে আৰু আমি যি দাম পাইছোঁ তাতে বিকি দিছোঁ আৰু লাভটো কম হয়গৈ শেষত। কিয়? চৰকাৰে ৰাজ্যৰ কৃষিখণ্ডৰ উন্নয়নৰ বাবে বহু আঁচনি আৰু কোটি কোটি টকা ব্যয় কৰি আহিছে দেখোন। সেইবোৰ এই চৰকাৰী নেতা, ব্যাগুম বিষয়া, এই সকলোৰে পকেটত ভৰাওঁতে খেতিয়কলৈ নাহেগৈ। তেনেহ'লে চৰকাৰে দিয়া সাৰ, বীজ, কীটনাশক ঔষধ, কৃষিৰ সঁজুলি এইবোৰ ইয়াৰ নাপাহি নেকি? আৰু চৰকাৰী বিষয়া বা বিভাগীয় কোনো বিষয়া ইয়ালৈ নাহে নেকি? তেওঁলোকৰ ছাঁটোকে দেখিবলৈ নাপাওঁ ইয়াত। খেতিয়কসকলৰ প্ৰতি বৰ অন্যায় কৰা হৈছে। সকলো খেতিয়ক একগোট হৈ মাত মাতিব লাগে। তুমিও যদি কৃষি বিষয়া বা খেতি মন্ত্ৰী হলাহেঁতেন নহয়, তেতিয়াও খেতিয়কসকল এনেকৈয়ে উপেক্ষিত হ'লহেঁতেন। খেতিয়কসকলে খেতি কৰাৰ কাৰণেতো মানুহৰ পেট ভৰিছে, আমাৰ পেট ভৰিছে। গতিকে মই তেওঁলোকক শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ। আজি কি হ'ল গম পাৱ নাই? আৰে ৰাগিনী দেখোন, আজিকালি তোক নেদেখাই হলো। ক'ৰ পৰা আহিলি? এই দেউতাক চাহ দি আহিলো। আজিকালি চাহ দিবলৈও বডিগাৰ্ড লৈহে যোৱা নেকি? ধেত, বডিগাৰ্ড নহয় অ'। মই কি মন্ত্ৰী এম এল এ নেকি লগত বডিগাৰ্ড লৈ ফুৰি? এওঁ আমাৰ ঘৰৰ আলহীহে। পিছে আলহীৰ নামটো কি আৰু ক'ৰ পৰানো আহিছিল? এওঁৰ নাম চন্দন বৰুৱা, ঘৰ গুৱাহাটীত। আৰু চন্দন এয়া জোনালী, কাবেৰী আৰু মৰমী। নমস্কাৰ। নমস্কাৰ। তোমালোকক লগ পাই ভাল লাগিল। আমাৰো ভাল লাগিলে আপোনাক লগ পাই। পিছে দুখো লাগিলে, ৰাগিনীয়ে আপোনাক লগ পাই আমাক পাহৰিয়ে গ'ল। আপুনিনো ৰাগিনীক কোনফালৰ কি হয়? বিশেষ একো নহয়। ৰাগিনীৰ মাক আৰু মোৰ মা খুব ভাল বান্ধৱী আছিল। বন্ধু বান্ধৱী সম্পৰ্কটো তেজৰ সম্পৰ্কতকৈ ডাঙৰ। পিছে ইয়ালৈ অহা উদ্দেশ্য বা কি? উদ্দেশ্য তোমালোকৰ মালৌ পথাৰখন চোৱাৰ। পিছে চাই কেনে পাইছে? বৰ ধুনীয়া। আৰু মালৌ পথাৰ দেখুওৱা গৰাকী?
ঐ মাৰ খাবি দেই ইমান উল্টাই পুল্টাই যে কথা সুধি আছ ঐ যাওঁ ব'লা নহ'লে ইহঁতকেইজনীয়ে মূৰটো খাই পেলাব আহা নিশ্চয় নিশ্চয় ডেভিড জুলিয়েট কিন্তু জুলিয়েটৰ লগত ৰুবিয়ে কোনবে লোকেল থাকোঁতে চালানী কোনবে এই বল হেল্ল' য়ং মেন নতুন নতুন দেখিছোঁ চালানী নেকি হয় গুৱাহাটী গুৱাহাটী পিছে মালৌ পথাৰলৈ কিয় আহিছে ৰাগিনীৰ লগত কি সম্পৰ্ক বন্ধুত্ব ৱাহ ল'ৰাই ছোৱালীয়ে বন্ধুত্ব হয় জানো হয় পাপু হয় গুৱাহাটীত ল'ৰাই ছোৱালীয়ে বন্ধুত্ব হয় কিন্তু মালৌ পথাৰত নহয় বন্ধু হ'বলৈ কিছুমান গুণৰহে প্ৰয়োজন তাৰ কাৰণে মালপথাৰ গাঁও বা গুৱাহাটীৰ মহানগৰ বুলি কোনো কথা নাথাকে তেনেহ'লে লোকেল থাকোঁতে চালানী কিয় ময়োতো তোমাৰ লগত বন্ধু হৈ এইদৰে ঘূৰি ফুৰিব বিচাৰোঁ তুমি যেনিবা আকাশৰ যোনটোকে বিচাৰা সেই বুলি জানো পাবা ব'লা যাওঁ দেৱী তোৰ মুখৰ ভাত কিন্তু কোনোবাই কাঢ়ি খাব দেই ঠিক কথা কৈছে MLA বলিন হাজৰিকা থাকোঁতে চাকৰি কিয় নাপাবা কিন্তু কিবা পাবলৈ হ'লে কিবা দিব লাগিব ছাৰ মই তিনি সাধাৰণ পৰিয়ালৰ ছোৱালী টকা পইচা বুলিবলৈ একোকেই নাই গতিকে নাই টকা পইচাৰ কোনো কথা নাই কিন্তু কিবা পাবলৈ হ'লে কিবা দিবই লাগিব কিন্তু কি দিব লাগিব সময়ত সকলো গম পাবা কোনোবা এদিন মাতি হোটেললৈ তুমি আহিবা তাতে সকলোক বুজাই কম হোটেললৈ কিয় চব বস্তু চবতে ল'ব নোৱাৰি নহয় আৰু তুমি চব বস্তু চবতে দিবও নোৱাৰা গতিকে হোটেলেই অলপমান সুবিধাজনক ঠাই হ'ব নেকি মই এতিয়াহে বুজিছোঁ আপুনি কি বিচাৰিছে আপুনি ইমান নিজ ব্যক্তি বুলি মই ভবা নাছিলোঁ মই খাবলৈ নাপাই মৰি যাম তথাপি আপোনাক মোৰ দেহা নিদিওঁ তেনেহ'লে যোৱা ইয়াত তুমি কি কৰি আছা মই কি এনেই MLA হৈছোঁ তোমাক মই এনেই চাকৰি দিবলৈ আজিকালি আলু 1 কেজি এনেই নাপায় তোমাক চাকৰি এটা লাগে দাদা ভালে আছে আহা আহা ভাল ভাল হেৰা তোমালোক থাকোঁতেনো মোৰ বেয়া হ'বনে বহা বহা আচ্ছা ৰাস্তাৰ কাম কিমান আগবাঢ়িছে আধা হৈছে আচ্ছা আধা কাগজে কলমে হৈ যাব এই সম্পূৰ্ণ ৰাস্তাৰ কাম কৰি অকল ৰাইজৰ ভাল কৰিলে নহ'ব নহয় তোমালোকৰো হ'ব লাগিব ইঞ্জিনিয়াৰো হ'ব লাগিব আৰু মোৰো হ'ব লাগিব দিয়াচোন দাদা আপুনি আমাৰ মনৰ কথাই ক'লে লওক আপোনাৰ উপহাৰ আচ্ছা এতিয়া কোৱাচোন আমাৰ শ্ৰদ্ধাভাজন ৰাইজৰ কথা ৰাইজৰ মতিগতি অলপ বেয়া ফালে গৈছে বিৰোধী দলৰ মানুহে কৌশলৰে নি তেওঁলোকৰ দলত জইন কৰোৱাইছে তোমালোকে কি কৰি আছা তোমালোকে এটা কথা ভালকে মনত ৰাখিবা এইবাৰ যদি মই হাৰিবলৈ হয় তোমালোকৰ পেন খুলি দিম মই আৰু এইবাৰ মই জিকিলে মন্ত্ৰী হ'ম আৰু মন্ত্ৰী হ'লে টকাই টকা কামেই কাম এই ৰাস্তাৰ কামেই কৰিবা নে দলঙৰ কামেই কৰিবা নে বিল্ডিঙৰ কাম কৰিবা হে দাদা এজন মানুহ হাত কৰিব পাৰিলেই আপোনাৰ জয় নিশ্চিত আচ্ছা কোন সেই মহাপুৰুষ কমল দত্ত বহুত মানুহ তেওঁ কথামতে চলে কমল দত্ত নামটো বহুদিনৰ পৰা শুনি আছো কিন্তু লগ পোৱা নাই এইবাৰ তেওঁ শৰণাপন্ন হ'বই লাগে ক'ত থাকে তেওঁ ঘৰতে থাকে ঘৰলৈ গ'লেই পাব আচ্ছা আইতা আমি বৰভেটিৰ পৰা আহোঁ ৰাগিনী গামোচাখন লৈ আনিবাচোন এনেকৈ গামোচা কোনে কাক পিন্ধাই জানা কোনে কাক পিন্ধাইনো প্ৰিয়জনে প্ৰিয়জনক আমি কি জানো গাঁৱলীয়া ভূতে তুমি আকৌ বিদেশত পঢ়ি কিবা কিবি শিকি আহিছা আগতে ক'ব লাগে আকৌ
হ'ব হ'ব, বেছি কৰি দেখাব নালাগে। ব'লা বৰভেটিলৈ। ব'লা। ভক্তিভাৱে সেৱা কৰোঁ জগতৰে বাপ, হৰি সেৱা বিনে আমাৰ নাহিয়া নৰা। বান্ধৱ হে হৰি সেৱা বিনে আমাৰ নাহিয়া নৰা। ভক্তিভাৱে সেৱা কৰোঁ জগতৰে বাপ, হৰি সেৱা বিনে আমাৰ নাহিয়া নৰা। বান্ধৱে হৰি সেৱা বিনে আমাৰ নাহিয়া নৰা। আত্মনিবেদন ভৈৰা আত্মা পৰিচয়, আত্মা পৰিচয়। আত্মনিবেদন ভৈৰা আত্মা পৰিচয়, হৰিষে সংসাৰ মুখ্য নাহি উপজয়। বান্ধৱে হৰি সেৱা বিনে আমাৰ নাহিয়া নৰা। মনোনুভে চিৰমন বিপদে সম্পদে, বিপদে সম্পদে। মনোনুভে চিৰমন বিপদে সম্পদে, দুৰ্জয় মন কদমন উপায় নাহিয়ানে। বান্ধৱে হৰি সেৱা বিনে আমাৰ নাহিয়া নৰা। ভক্তিভাৱে সেৱা কৰোঁ জগতৰে বাপ, হৰি সেৱা বিনে আমাৰ নাহিয়া নৰা। হৰি সেৱা বিনে আমাৰ নাহিয়া নৰা। হৰি সেৱা বিনে আমাৰ নাহিয়া নৰা। বৰভেটিত চাকি দিলে মনৰ কামনা পূৰ্ণ হয়। ৰাইজেতো সেই বুলিয়ে চাকি বন্তি জ্বলায়। তুমি কি বিচাৰি চাকি বন্তি জ্বলালা? মনৰ কথা সকলোকে খুলি ক'ব নোৱাৰি নহয়। তুমি ঠিকে কৈছা। মইনো তোমাৰ কোন হয়? আইতাই কৈছিলে তুমি বোলে সৰুতে মোক চুমা খাই খাই বৰ মৰম কৰিছিলা। এতিয়াও মন যায় তোমাক চুমা খাই খাই মৰম কৰিবলৈ, কিন্তু তুমি বেয়া পোৱা বুলিহে। যিজন পুৰুষক হৃদয়ৰ মণিকোঠত স্থান দিয়া হয়, সেইজন পুৰুষে চুমা খালে জানো বেয়া পাব পাৰি? সোণাৰু হালধীয়া মৰম বুকুতে সাৱটিলৈ, তোমালৈ সাঁচিছো মোৰ মৰম দিন চাই বহাগলৈ।
সোণাৰু হালধীয়া মৰম বুকুতে সাৱটিলৈ তোমালৈ সাঁচিছো মোৰ মৰম দিন চাই বহাগলৈ মৰম বুৱতী নৈ আহিবা কাষলৈ আনে নজনাকৈ মনৰ মৰম বিলাবলৈ মনৰ মৰম বিলাবলৈ সোণাৰু হালধীয়া মৰম বুকুতে সাৱটিলৈ তোমালৈ সাঁচিছো মোৰ মৰম দিন চাই বহাগলৈ সোণাৰু হালধীয়া মৰম বুকুতে সাৱটিলৈ তোমালৈ সাঁচিছো মোৰ মৰম দিন চাই বহাগলৈ সপোন বুকুৰ মাজত মাথো ভাল পোৱা নিয়ৰ খনা গধূলিটিক সুধিছো আনা অলেখ সপোন বুকুৰ মাজত মাথো ভাল পোৱা নিয়ৰ খনা গধূলিটিক সুধিছো আনা সোণাৰু হালধীয়া মৰম বুকুতে সাৱটিলৈ তোমালৈ সাঁচিছো মোৰ মৰম দিন চাই বহাগলৈ সোণাৰু হালধীয়া মৰম বুকুতে সাৱটিলৈ তোমালৈ সাঁচিছো মোৰ মৰম দিন চাই বহাগলৈ যুগমীয়া এয়াই ভাল পোৱা নিয়ৰ খনা দুবৰিকো সুধিছো আনা মৰম হ'ব যুগমীয়া এয়াই ভাল পোৱা নিয়ৰ খনা দুবৰিকো সুধিছো আনা সোণাৰু হালধীয়া মৰম বুকুতে সাৱটিলৈ তোমালৈ সাঁচিছো মোৰ মৰম দিন চাই বহাগলৈ সোণাৰু হালধীয়া মৰম বুকুতে সাৱটিলৈ তোমালৈ সাঁচিছো মোৰ মৰম দিন চাই বহাগলৈ মৰম বুৱতী নৈ আহিবা কাষলৈ আনে নজনাকৈ মনৰ মৰম বিলাবলৈ মনৰ মৰম বিলাবলৈ সোণাৰু হালধীয়া মৰম বুকুতে সাৱটিলৈ তোমালৈ সাঁচিছো মোৰ মৰম দিন চাই বহাগলৈ সোণাৰু হালধীয়া মৰম বুকুতে সাৱটিলৈ তোমালৈ সাঁচিছো মোৰ মৰম দিন চাই বহাগলৈ
বৰুৱা হয় কওক। তেনেহ'লে আজিৰ পৰা আমি বিজনেছ পাৰ্টনাৰে নহয়, বিয়ই হ'লো। নিশ্চয়। পাপা আজি ইমান ফূৰ্তি কিহৰ? আজি ফূৰ্তিৰ দিন। য়েছ মাই ডাৰ্লিং, এখেতে তোমাক বোৱাৰী হিচাপে গ্ৰহণ কৰিব বিচাৰিছে। বোৱাৰী মানে চন্দনৰ লগত মোৰ বিয়া? ৰিয়েলি পাপা? ৰিয়েলি ৰিয়েলি মাই ডাৰ্লিং, এতিয়া এখেতক ভৰি চুই সেৱা কৰা। আংকল? আংকুল নহয়, আজিৰ পৰা তোমাৰ পাপা। মনিকা, তুমি চিন্তা কৰিব নালাগে, চন্দনৰ লগত অতি সোনকালে তোমাৰ বিয়াখন আমি ঠিক কৰিম। কি কয় বৰগোহাঁই? নিশ্চয় নিশ্চয় বৰুৱা। তুমি এইটো বৰ ঠিক নকৰিলা নেকি? কি ঠিক নকৰিলোঁ? চন্দনক নোসোধাকে তাৰ বিয়াখন ঠিক কৰি। মই চন্দনৰ দেউতাক, কোনো শত্ৰু নহয়। চন্দন আৰু মনিকাৰ বিয়াখন এইটো কাৰণে ঠিক কৰিছোঁ, তেওঁলোক আমাৰ সমকক্ষ আৰু এটা ভাল ফেমিলি। ছোৱালী ভাল, বংশ পৰিয়াল ভাল, ধনী, আমাৰ সমকক্ষ সেইটো মানি লৈছোঁ। কিন্তু চন্দনক সোধাটো এবাৰ বৰ দৰকাৰ আছিল, কাৰণ বিয়া সিহে কৰাব, তাৰ জীৱনৰ কথা আছে। জীৱনৰ কথা আছে বাবেইতো উচিত সময়ত উচিত ছোৱালীৰ লগত সিদ্ধান্ত লৈছোঁ। মোৰ বিশ্বাস এই বিয়াত সি সন্মতি দিবই। যদি নিদিয়ে? নিদিয়াৰ প্ৰশ্নই নাহে, তাৰ প্ৰমাণ হাতে হাতে পাবা। কিন্তু চন্দন ইমান দিনে মালপথাৰত কৰিছে কি? ৰুমা, তালৈ ফোন এটা কৰা আৰু অতি সোনকালে ঘৰলৈ মাত দিয়া। চন্দন? চন্দন, তোমাক কিবা চিন্তা কৰি থকা নিচিনা লাগিছে। ঘৰলৈ মাতিছে। ঘৰলৈ মাতিছে? ঘৰৰ ল'ৰা ঘৰলৈ মাতিবই। তুমি ইমান দিন আছাহি, ঘৰত জানো চিন্তা নহ'ব? কাইলৈ অসম বন্ধ, তোমাক পৰহিলৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব, বুজিছা? এই চন্দন, তোমাক আৰু ৰাগিনী কাজি নুমলীয়ে ভাত খাবলৈ মাতিছে, গতিকে তোমালোক দুয়ো যাবা। হ'ব? ঠিক আছে। তেনেহ'লে তুমি যাবাগে? নগ'লে জানো হ'ব? অহাটো কেইবাদিনো হ'ল, এইকেইদিন যে কেনেকৈ গ'ল গমেই নেপালোঁ। ঘৰলৈ গৈ মোক পাহৰি নোযোৱাতো? যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে নাপাহৰোঁ, কিন্তু এতিয়াহে তোমাক এৰি যাবলৈ মোৰ বৰ কষ্ট হ'ব। তেনেহ'লে মোকো লগত লৈ যোৱা না। তোমাৰ অবিহনে মোৰো বহুত কষ্ট হ'ব। লৈ যাম, দৰা হৈ আহি কইনা সজাই। কেতিয়া আহিব সেইদিন? খুব সোনকালে। নুমলীয় সেইটো লোকটোৰ দৰে ডিঙিটো মেলি মেলি কি চাইছ? মই মাছ আনিবলৈ গৈ কাৰোবাক লৈ পলাই গলো বুলি ভাবিছ নেকি? পলুৱাই লৈ যাবলৈ তোৰ লগত পলাই যাবনো কোন? মই বুলিহে যি পলাই আহিলো তোৰ লগত। ৰচোন মাছটো আনিবলৈ যাওঁতে ইমান দেৰি হয়নে? একেবাৰে বিল সিঁচি মাছ একেবাৰে ধৰি আনিলি নেকি? একেবাৰে বিল সিঁচি মাছ ধৰি আনিলি নেকি? তাৰ বাপেক মাছ চাইছো, জুখিছো, দাম মাৰিছো, পইচা দিছো, তাৰপিছত আকৌ পাল্লাত মাৰিছে নেকি সেইটোও চাইছো। তই মাছ কিনাটো কম কাম বুলি ভাবিছ? ঔটেঙা লগত বনাবি। ঔটেঙা? ক'ত আছে ঔটেঙা? কেলে কালি এটা আনিছিলো নহয়। সেইটো কালি ৰাতিয়ে কোৱা নাই জানো? কি কালি ৰাতি তই দাইলত এচকলহে দিছিলি, বাকী দুখৰ থৈ দিয়া মই নিজে দেখিছো নহয়। কি হ'ল? ৰাতিপুৱা পেলাই দিলো নহয়।
থুপে পেলাই দিলি নহয় কথা ক'বলৈ আহিছো হা এটা ঔটেঙাৰ দাম কিমান তই জান হা আজিলৈকে বজাৰত এটা ঔটেঙা কিনি পালেহে গম পাবি হা কথা ক'বলৈ আহিছো হাৰামজাদি তই মোৰ লগত বিয়া নোহোৱা হলে অতদিন ফুটা বাল্টি মামৰে ধৰি পৰি থকাৰ দৰে পৰি থাকিলিহেঁতেন কথা ক'বলৈ আহিছে মোক চাবলৈ মিলিটাৰীৰ দৰে আহিছিল মিলিটাৰীৰ লগত বিয়া হ'ম বুলি ভাবি থাকোঁতে ফুচুলে আনি এতিয়া হ'ব ভগা বিনখন বজাব নালাগে এই জাকৈ দৰে মুখখন লৈ আকৌ মিলিটাৰীলে বিয়া হয় চুপ হাৰামজাদি মিলিটাৰীলে যাওঁ সাৱধানী বিচাৰি তোক মিলিটাৰীলে যোৱাৰ ধোঁৱা বাজ পেহাও আপুনি মোক ভাত খাবলৈ মাতিছিলে নে কাজিয়া দেখাবলৈ মাতিছিলে ভাতো খাবি কাজিয়াও চাবি এনেকৈ কাজিয়া লাগি থাকিলে কিন্তু আমি যামগে ঔটেঙা এটাৰ কাৰণে ইমান কাজিয়া নে টেঙা খাই এনেও মই বেয়া পাওঁ পেহা হয় নেকি এটা কথা নহয় কেতিয়াবা পিছে বৰালি মাছে ঔটেঙাই খাই চাবাচোন বৰ মজা লাগে এটা কাম কৰো এটা কাম কৰো বুজিছ সৰিয়হ আছে নহয় সৰিয়হ দিয়ে ৰান্ধ গৈ যা সৰিয়হ দি ৰান্ধ গৈ যা এইটো মই গোটাই ৰান্ধিম নেকি বল মাছটো কাটি বাছি দে বল পেহাই পেহীয়ে দেখিছো সদায় এনেদৰে কাজিয়া কৰি থাকে পেহাই কিন্তু পেহীক এদিনো নামাৰে এইবোৰ আচলতে পেহা পেহীৰ মৰমৰ কাজিয়াহে তোমাৰে মোৰে বিয়াৰ পাছতো এনেকুৱাই হ'ব নেকি বিয়া পাতি চোৱা এটা কাম কৰোঁ তোমাৰে মোৰে সম্পৰ্কটোৰ কথা পেহীকে পেহাকে কৈ দিওঁ পেহীয়ে পেহাই তোমাৰ ঘৰৰ কথাটো ক'ব তোমালোক দুয়ো মোৰ নিজৰ তোমালোকৰ ভাল হোৱাটো ময়ো বিচাৰোঁ তোমালোকৰ যেতিয়া সকলোৰে সন্মতি আছে মই আৰু ইয়াৰ আপত্তি নকৰোঁ দিয়া আহা তোমালোক দুয়ো মোৰ কাষলৈ আহা আজি মিলি যদি জীয়াই থাকিলেহেঁতেন এই দৃশ্য দেখি তেওঁ কিমান সুখী হ'লহেঁতেন মিলি তুমি য'তেই আছা তাৰ পৰাই চাই থকা এই সুখৰ দৃশ্য তাৰ পৰাই তুমি এই ল'ৰা ছোৱালী হালক আশীৰ্বাদ কৰিব লাগে ককাইদেউ আপুনি দেখোন আজিয়েই কান্দিলে বিয়াৰ দিনা কান্দিবলৈ চকু পানী নাইকিয়াই হ'ব এয়া আনন্দৰ চকু পানীও নগেন আজি এনেহেন আনন্দৰ দিনত আমি অকণমান ফূৰ্তি কৰি আহোঁগে বল নগেন তই মোৰ মনৰ কথাই কলি নালিয়া বল লগতে ভটিয়াকো লৈ লওঁ জহনি মৰাৰ দুটা বেছিকৈ আনন্দ ল'বলৈ গৈ ঘৰত আহি লোকক অশান্তি দিবিহি এই দুইটা মোৰ নাৰিকল ভঙা দি ভাঙিম বুঢ়ীয়ে ঘৰতে পাই দম দিছে চোৱা বাইদেউ টকা বিশ্বাস হ'ব নেকি আজি মোৰ বৰ ভাল দিন ল 20 টকা নালাগে 100 টকালৈকে ল ককাইদেউ দেখিছ ককাইদেউ কিমান ভাল বল নগেন যা খাই আহকৈ তাৰ পাছত মোক ঘৰৰ পৰা খেদিবিহি তোকনো মই কোনদিনা নেখেদে কোৱাচোন বল ৰাম ভাল দেই মজা দেই নালিয়াও ক নগেনো এই আমাৰ ককাইদেৱে এই গুৱাহাটী লেখীয়া বানপানী হোৱা জেগালৈ ছোৱালীজনী দিবলৈ ওলাইছে ছোৱালীজনীৰ লগত যৌতুকত নাওখনহে দিব লাগিব দেখিছোঁ বাদ দিয়া হে ভদিয়া পানীটো ক'ত নহয় সেইটো হয় আমেৰিকাতো হয় মালপথাৰতো হয় লখিমপুৰতো হয় মৈয়নীতো হয় সেইদে বুলি আৰু আমাৰ ছোৱালীজনী নিদিম নে বাৰু সেইটোতো হয় ঠিকেই সেইটো হয় এইবাৰ তেতিয়াহ'লে গুৱাহাটীলৈ গৈ পাম নালিয়াও মই 4টা ল'ৰা ছোৱালী বাপেক হ'লো বুজিছা এতিয়ালৈকে গুৱাহাটীখন আৰু দেখি নাপালোঁ নালিয়াও তই কেতিয়াবা গৈছ নে গুৱাহাটীলৈ
এবাৰ গৈছিলো বুইছা পাণ্ডু দলং চাবলে ৰিজাৰ্ভ গৈ পাই তোৰ যিখনহে হ'ল গুৱাহাটীত নামিয়ে তোৰ সেই ওখ ওখ ঘৰবোৰ দেখি মই এটা এটাকে চাই চাই গৈ থাকোতে হেও বৰ শকত মাইকী এজনী গাতে উঠিলোগৈ নহয় মাইকীজনীও খঙতে মোক একেবাৰে ঘূৰি লৈ মোক একদম 2 চৰ লগাই দিলে নহয় মোৰতো একেবাৰে ফৰফৰাই গ'লগে গাল তেতিয়া আকৌ মই নুমলীক ভাল পাই আছো দেই নুমলীকো লৈ গৈছো মোক মৰা দেখি নুমলীয়ে সিফালৰ পৰা একেবাৰে চৰাইজনী অহা দি আহি সেই মাইকীজনীক 4 চৰ দি দিলে নহয় আৰু মাইকীজনীৰ দাঁত এপাৰি খোল খাই পৰি গ'লগে নহয় মাইকীজনীয়ে দাঁত পাৰি বিচাৰি থাকোঁতেই মই নুমলীয়ে গৈ বাছত উঠি পলাই গুচি আহিলো হেৰৌ তেতিয়াহে জান বাচিছে এতিয়া যদি তই গুৱাহাটীলৈ যাৱ যদি তোক সেই মাইকীটোৱে লগ পায় তোক কেনেকুৱা 2 চৰ দিব তোৰ 2 পাৰি দাঁত সৰি পৰিব আমি এতিয়া তোৰ লগত নাযাওঁ দেই তই নালিয়াক কি কম জুৰি বুলি ভাবিছ নাম মোৰ নালিয়া কিন্তু জোৰ কম নাই তোৰ এতিয়াও মই 2টা হাতী ৰাখি দিব পাৰো বুজিছ চা মোক যদি তাই পায় এনেকুৱা ঘুচিয়াম এনেকুৱা মাতে মুজে হাত বাউলি অসমীৰে চোতালতে এইটো আকৌ ৰাগিনীৰ লগত কোন আকৌ ইমান হেণ্ডচম ঐ ৰবাচোন ৰবা কোনফালে যোৱা ৰবাচোন ৰবা অ' মাই গড ইমান হেণ্ডচম ল'ৰা মালপথাৰলৈ বৰ ধুনীয়া ধুনীয়া ল'ৰা আহে দেই আজিকালি ৱাহ মালপথাৰখন বৰ উন্নত হ'ল নেকি মা অ' মা ইমান হেণ্ডচম মই অ' মা কাষলৈ আহা না মোৰ অকণমান মোৰ কাষলৈ আহা না অকণমান অ' মা ভূত নেকি আকৌ এইটো পটককৈ নাইকিয়া হৈ গ'ল অ' মা পোৱা হ'লে ইমান ভাল আছিলে মই তাক ইমান হেণ্ডচম মই মানে পগলা হৈ গৈছো কমল আমি দুয়ো বন্ধু হিচাপে থকাটো ভাল ইয়াতকৈ আগ নবঢ়াই ভাল হ'ব নেকি কিন্তু এই ল'ৰা ছোৱালীহালৰ সুখৰ কথা ভাবি আমি সিহঁতৰ কথা মানি লোৱাটোৱে ভাল হ'ব নেকি ল'ৰা ছোৱালী তেওঁলোকে এতিয়া নাজানে ভাল কি বেয়া কি এই বয়সত প্ৰেম ভাল পোৱা হয়েই আৰু এই প্ৰেম ভাল পোৱাৰ পিছতেই বিয়া প্ৰেম ভাল পোৱা যাৰে তাৰে লগত হ'ব পাৰে কিন্তু বিয়া যাৰ তাৰ লগত হ'ব নোৱাৰে কিন্তু দেউতা ৰাগিনীক মই ভাল পাওঁ আৰু তাইক বিয়াও কৰাব বিচাৰোঁ চন্দন তোমাৰ বিয়া কাৰ লগত ঠিক হ'ব সেইটো মই ঠিক কৰিম তুমি মাজত কথা নক'বা তুমি ল'ৰা ছোৱালী দুটাৰ কথা এবাৰ ভাবা সিহঁতৰ জীৱনটো দুখেৰে ভৰাই নেপেলাবা আৰু ৰাগিনীলৈ চোৱা তাই কিমান ভাল ছোৱালী কথা ভাল ছোৱালী বেয়া ছোৱালী সেইটো নহয় কথা হ'ল আমাৰ দুয়োটা পৰিয়ালৰ মাজৰ পাৰ্থক্য কোনোবা ফালৰ পৰা এওঁলোক আমাৰ সমপৰ্যায় যেন লাগিছেনে এই পৰিয়ালৰ ছোৱালী মোৰ ল'ৰালৈ বিয়া কৰাই মোৰ মান সন্মান ইজ্জত গৌৰৱ হানি কৰিব মই নোৱাৰোঁ কি ক'লা মোৰ পৰিয়ালৰ ছোৱালী বিয়া কৰালে তোমাৰ মান সন্মান ইজ্জত নিলাম হ'ব সন্মানে মই উপাৰ্জন কৰিছোঁ সন্মানে খাইছোঁ আৰু সন্মানে মই জীৱন যাপন কৰিছোঁ কাৰ ওচৰত মই হাত পাতিবলগীয়া হোৱা নাই তেনেস্থলত মোৰ ছোৱালী বিয়া কৰালে কেনেধৰণে তোমাৰ মান সন্মান নিলাম হয় মই বুজি পোৱা নাই আজিৰ যুগত সন্মানেৰে উপাৰ্জন কৰি সন্মানেৰে খাই থকাজনক কোনেও নোপোচে যিকোনো উপায়েৰে ধন ঘটি ধনী হোৱাজনক আজিকালি সন্মানতকৈ বেছি ক্ষমতাৰ প্ৰয়োজন আৰু ধন থাকিলেহে ক্ষমতা থাকে প্ৰভাত তুমি এইবোৰ কথা কৈ তোমাৰ চৰিত্ৰ আৰু মানসিকতাৰ পৰিচয় দিবা টকা পইচা এদিন আহে আৰু এদিন যায় আজিৰ ভিক্ষাৰী কাইলৈ ৰজা হৈ যাব পাৰে আকৌ ৰজাজন কাইলৈ আকৌ ভিক্ষাৰী হৈ যাব পাৰে গতিকে টকা পইচা হাতত মলিন কিন্তু সন্মান সদায় সন্মান ই এবাৰ গ'লে তাক টকা পইচাৰে কিনি আনিব পাৰি গতিকে তুমি টকা পইচাক লৈ প্ৰভাত ইমান অহংকাৰ তুমি নকৰিবা নহ'লে তুমি নিজৰ চকুতেই খহি পৰিবা প্ৰভাত কমল মই তোমাৰ ইয়াত উপদেশ শুনিবলৈ অহা নাই ৰুমা চন্দন আহা
তুমি দুখ নকৰিবা, মই আকৌ আহিম। দেউতা, অ' দেউতা, আইতা, তাক যাব নিদিবা। এৰা, কথাটো শুনি বৰ দুখ লাগিল, কিন্তু দুখ লাগিলেনো কৰিবি কি কচোন? কথাতে কয় নহয়, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। যি হ'ল হৈ গ'ল, এতিয়া সেইবোৰ কথা বেছিকৈ ভাবি লাভ নাই কমল। তই চাবি এদিন ৰাগিনীৰ কাৰণে বৰ ভাল দৰা এটা আহিব। তেতিয়ালৈ বু বু বা উলিয়াই মানুহে শেষ কৰিব। তাৰ আগতে ভাল ল'ৰা এটা উলিয়াই ৰাগিনীক বিয়াহে দিব লাগে। শুন ল, শিৱসাগৰত এটা ভাল ল'ৰা লগ পাইছিলোঁ, ভদ্ৰ অমায়িক। তেওঁ এজনী ভাল ছোৱালীৰ সন্ধানত থকা কথা মোক কৈছিল। কিন্তু কি? তহঁতৰ লগত জাত পাত নিমিলে। তেওঁ হ'ল আহোম সম্প্ৰদায়ৰ। তই জানো আহোম সম্প্ৰদায়ৰ ল'ৰালৈ ছোৱালী দিবি? মই হিন্দু, তই মুছলমান। তই মোৰ ঘৰলৈ আহ, মোৰ সুখ দুখৰ তই খবৰ ল, মই তোৰ ঘৰলৈ গৈ তোৰ দুখৰ সমভাগী হওঁ। আমাৰ মাজত কিবা ভেদাভেদ আছে? নাই অ' কমল। তেনেহ'লে মই জাত পাত সম্প্ৰদায়ৰ কিয় বিচাৰ কৰিম? নহয় অ' মানে আজিকালি তই হিন্দু, মই মুছলমান, অমুক আহোম, তমুক কোচ, অমুক কলিতা, আমুক ব্ৰাহ্মণ, এই জাত পাতৰ বিচাৰবোৰ হয় নহয়। আজি শংকৰদেৱে বহু দিনৰ আগতে আমাৰ এই অসমীয়া সমাজখন এক কৰি থৈ গ'ল। মই শংকৰদেৱৰ নীতি আদৰ্শত চলাব। ল'ৰাটো যদি সৎ হয়, কষ্ট সহিষ্ণু হয় আৰু সাহসী হয়, স্পষ্টবাদী হয়, মই ৰাগিনীক বিয়া দিয়াত মোৰ কিন্তু কোনো আপত্তি নাই। তেনেহ'লে মই ল'ৰাজনৰ লগত কথা বতৰা পাতোঁ। কিন্তু ল'ৰাই কৰে কি? তই নকলি নহয়। ক্ষুদ্ৰ চাহ খেতিয়ক। অ' দীপাংকৰ, ইমানকৈ কোনে খাবলৈ কষ্ট কৰিছ? খুৰা, এইবাৰ সংসাৰখন পাতিম বুলি ভাবিছোঁ আৰু দুই এদিনতে ছোৱালী চাবলৈ যামেই। যা যা, তোৰ বিয়া পতাৰ উপযুক্ত সময় হৈছে এতিয়া, বিয়াখন পাতিব লাগে। হয় খুৰা। আৰু তহঁতৰ ঘৰত বৰ এজনী বৰ প্ৰয়োজন। পিছে ছোৱালী ক'ত চাবিগৈ? যোৰহাট মালৌ পথাৰত খুৰা। তই মিছাতে কন্দা কটা বন্ধ কৰচোন। শৰীৰটো কষ্ট দিয়াৰ বাহিৰে আৰু কি হ'ব কচোন? এতিয়া তই কন্দা কটা সকলোবোৰ বন্ধ কৰ আৰু বাপেৰে যি সিদ্ধান্ত লৈছে তাত মান্তি হ। দেউতাৰ সকলো কথা মানিব পাৰিম মই, কিন্তু এই কথা মানিব নোৱাৰো। আইতা, আপুনিয়ে কওক, মই চন্দনক পাহৰি কেনেকৈ বেলেগৰ লগত বিয়া হ'ব? নোৱাৰিলে কেনেকৈ হ'ব? তই পাৰিবই লাগিব। অন্ততঃ বাপেৰৰ কাৰণে তই পাৰিব লাগিব। মাৰৰ মৃত্যু হোৱাৰ পাছত বাপেৰে তোৰ কাৰণে কিমান কষ্ট কৰিছে, কিমান যে ত্যাগ নকৰিলে। তই মনত দুখ পাওঁ বুলি বিয়া বাৰুও নকৰালি। গোটেই ডেকা বয়সটো তেনেকৈয়ে পাৰ কৰি দিলে আৰু সেই বাপেৰৰ কথা চিন্তা কৰিয়ে তই এই বিয়াত মত দে। চন্দনৰ লগত তোমাৰ বিয়া হোৱাটো ময়ো আশা কৰিছিলোঁ, কিন্তু কি কৰিবা, তেওঁলোকে আমাক দুখীয়া বুলি, গাঁৱত বাস কৰা গাঁৱলীয়া বুলি তিৰস্কাৰ কৰি গুচি গ'ল। চোৱা, যি মানুহে আমাক মানুহ বুলি নাভাবে তেওঁলোকৰ কাৰণে দুখ কৰি আমাৰ কিবা লাভ হ'ব জানো? গতিকে তেনেবিলাক মানুহৰ কথা তুমি পাহৰি যোৱা। আপুনি ঠিকেই কৈছে দেউতা, কিন্তু পাহৰিব পাৰিব লাগিব। অলপ হয়তো কষ্ট হ'ব, কিন্তু সময়ে দেখিবা তোমাক সকলো ঠিক কৰি দিব। ইতিমধ্যে মই এটা ল'ৰাক তোমাৰ কাৰণে বন্দবস্ত কৰিছোঁ।
দুই এদিনতে সি তোমাক চাবলৈ আহিব গতিকে তুমি ভালদৰে তাৰ লগত কথা বতৰা পাতিবা আৰু নিজকে তুমি সাজু কৰি তোলা চাহ খাব হ'ব চাহ খোৱাচোন লোৱা দীপাংকৰ খুৰা আমাৰ ছোৱালীক দেখিলা দেখিলোঁ খুৰা এতিয়া কথাবিলাক তোমালোক দুজনেই পাতিবা নে ঘৰৰ কাৰোবাক পঠিয়াবা মা দেউতা সকলো দীপাংকৰ ওপৰতে এৰি দিছে তাৰ পচন্দে আমাৰ সকলোৰে পচন্দ তেনেহ'লে দীপাংকৰৰ মনৰ কথানো আমি কেনেকৈ জানিম খুৰা মোৰ ফালৰ পৰা একেবাৰে সিদ্ধান্তই লৈ পেলাইছোঁ এতিয়া আৰু মা দেউতাক কমগৈ যে বিয়াৰ বাবেহে প্ৰস্তুত হ'ব লাগে তেনেহ'লে আমি ছোৱালী ঘৰীয়া বিয়াৰ বাবে সাজু হ'বই হ'ল নে কি ক কমল তই যেতিয়া সিদ্ধান্ত ল'লিয়ে মই আৰু কি বেলেগে সিদ্ধান্ত ল'ম মোৰতো নাতিনীৰ বিয়াৰ কাৰণে এতিয়াৰ পৰাই গাটো 7-8খন হ'লেই তেনেহ'লে আপোনাক আমি জোঁৱাই বুলি মাতিব পৰা হ'লো হয় ঠিকেই কৈছে আপুনি কিন্তু আপোনালোকে মোক দীপাংকৰ বুলি মাতিলেহে মই ভাল পাম নাই নাই নহ'ব দেই আমাৰ জোঁৱাই হ'বলৈ ওলাইছে যেতিয়া জোঁৱাই বুলিয়ে মাতিম আৰু আচ্ছা জোঁৱাই আপুনি চাহ খেতি কৰে হয় বছৰেকত কিমান উপাৰ্জন হয় প্ৰায় 20-25 লাখ টকা অৰ্জন হয় 25 লাখ হ'লেও তাৰ খৰচ পাতি আছে এই দৰৱ জাতি লেবাৰ খৰচ চাহৰ যতন লওঁতে এই সকলোবিলাক খৰচ পাতি কৰি আপোনাৰ প্ৰায় 15-20 লাখমান টকা থাকেগৈ আৰু 15-20 লাখ টকাও বহুত শুনিছোঁ এবাৰ বোলে চাহগছ ৰুলে বহুত বছৰলৈ ৰুবই নালাগে এবাৰ ৰুলে 70-80 বছৰলৈ ৰুবই নালাগে আপোনালোকৰ চাহ খেতিয়ে ভাল বুজিছে আমাৰ ধান খেতি ভাল নহয় বুজিছে তেনেহ'লে আমাৰ ৰাগীৰ লগত আপোনাৰ বিয়া খাটাং সেই বুলিয়েইতো ইয়াত আছোহি তোমালোকৰ কিবা আপত্তি আছে নেকি বিয়া কৰোৱাগৰাকী যদি একো আপত্তি নাই আমাৰ কি আপত্তি থাকিব আকৌ দীপাংকৰ দা আপুনি বাৰু আমাৰ ৰাগিনীক চোৱাৰ আগত আৰু কাৰোবাক চাবলৈ গৈছিলে নেকি নাই চোৱা ছোৱালী চোৱাৰ নামত ৰাগিনীয়ে প্ৰথম আৰু ৰাগিনীয়ে শেষ আন লৈ দেখোন বিয়াৰ কাৰণে ছোৱালী চায়ে থাকে আপুনি মাত্ৰ এজনী ছোৱালীকে চালে আৰু তাইকে মানে অকে কৰি দিলে কিয় এগৰাকী প্ৰকৃত নাৰীৰ গাত যিখিনি গুণ থাকিব লাগে সেই সকলোখিনি গুণ মই ৰাগিনীৰ গাত দেখা পাইছোঁ আৰু মোৰ সপোনৰ আৰু কল্পনাৰ নাৰীগৰাকী হৈছে ৰাগিনী গতিকে মই ৰাগিনীক অকে নকৰাৰ কোনো কাৰণ থাকিবই নোৱাৰে মানে আপুনি সপোনত দেখা ছোৱালীজনীকে আপুনি পাই গ'ল আপুনি চাগে বৰ সুখী ন হয় কিন্তু তোমালোকৰ বান্ধৱী ৰাগিনী বৰ এটা সুখী হোৱা নাই যেন পাওঁ আপুনি কেনেকৈ জানিলে তেওঁ মোৰ লগত তেনেধৰণে কথা বতৰা নাপাতে মন মাৰি মাৰি থাকে কিবা এটা যেন অনুভৱ হয় তেওঁৰ মনত যেন কিবা এটা ধুমুহা বলি আছে মই এখন ঘৰ এৰি আন এখন ঘৰলৈ বিয়া হৈ যাব লাগিব গতিকে অন্তৰত ধুমুহাটো বলিবই নিজৰ ঘৰখনক আপোন মানুহবোৰক নিজৰ গাঁওখনক এৰি যোৱাটো যে কিমান কষ্টকৰ আপুনি বুজি নাপাব ছোৱালী মানুহ এখন ঘৰৰ পৰা আন এখন ঘৰলৈ বিয়া হৈ যোৱাটো হৈছে জগতৰ নিয়ম এই নিয়ম আমি সকলোৱে মানিবই লাগিব
আৰু ই হৈছে সমাজৰ এক ধৰাবন্ধা নিয়ম। এই কথাটোতো মোৰ মগজুৱে মানিছে, কিন্তু অন্তৰখনেহে। চন্দন, তুমি এনেদৰে দুখ মনেৰে থাকিলে ময়ো বৰ কষ্ট পাওঁ নহয় মনত, কাৰণ তুমি মোৰ পুত্ৰ। মা, মোৰ বাবে তুমি দুখ কষ্ট পোৱাটো ময়ো নিবিচাৰোঁ। মই জানো মই দুখত থাকিলে তুমি সুখত থাকিব নোৱাৰা, কিন্তু ৰাগিনীৰ অবিহনে মোৰ সুখ ক'ত? তাইক মই সদায় সপোনত দেখোঁ মা। তুমি ৰাগিনীক সদায় সপোনত দেখিছা বুলিয়ে তাইক পোৱাটো এতিয়া অসম্ভৱ। তেনেহ'লে মোৰ অন্তৰৰ দুখ বেদনা কেনেকৈ আঁতৰিব মা? ইয়াৰ উত্তৰ মোৰ ওচৰত নাই চন্দন। ৰাগিনীক বিয়া কৰি অনাৰ মোৰোতো ইচ্ছা আছিল। এই কথা দেউতাৰক কৈ কৈ মই একদম ভাগৰি গ'লোঁ, কিন্তু দেউতাৰ এটাই কথা, তোমাৰ বিয়া কেৱল মণিকাৰ লগত। এতিয়া দেউতাৰ কথা মানি লোৱাৰ বাদে আন উপায় নাই। মাক দেউতাকৰ কথা পুত্ৰই মানি লোৱাটো পুত্ৰৰ কৰ্তব্য, কিন্তু এই কৰ্তব্য মই পালন কৰোঁ কেনেকৈ? মালৰ পথাৰৰ পৰা অহাৰ পাছৰে পৰাই তুমি কেৱল ভিতৰতে সোমাই থাকিবলৈ ল'লা। মই আহিছোঁ গৈছোঁ, তুমি মোক এবাৰো চোৱা নাই, অলপো গুৰুত্বও দিয়া নাই। মোৰ নিচিনা এজনী যৌনতাপূৰ্ণ গাভৰু তোমাৰ কাষলৈ আহিছে, অথচ তুমি। মই যেতিয়া আমেৰিকাত আছিলোঁ তেতিয়া তোমাতকৈও বেছি যৌনতাপূৰ্ণ গাভৰু লগ পাইছিলোঁ, কিন্তু মই সিহঁতকো গুৰুত্ব দিয়া নাছিলোঁ। ভালেই কৰিলা, নহ'লে মোৰ কি হ'লহেঁতেন? তুমি কেৱল মোৰ বাবে জন্ম হৈছা। ব'লা না ডিস্ক'ৰ বাৰলৈ যাওঁ। তুমি যোৱা, মোৰ মন ভাল নহয়। মোৰ লগত ডিস্ক'ৰ বাৰলৈ ওলোৱাচোন, মন ভাল লগাই দিম নহয়। মোৰ মন ভাল লগাব পৰা শক্তি তোমাৰ ওচৰত নাই। শক্তি দে, কোনো দৰৱো দে। চন্দনক এৰি দীপাংকৰক ভাল পোৱা, কিন্তু দীপাংক ভাল ল'ৰা, ভাগ্যৱতীহে দীপাংকৰ দৰে স্বামী পায়। তই ভাগ্যৱতী ৰাগিনী। তাকেইতো, মোৰ মনটোৱে যে মানিয়ে ল'ব পৰা নাই। এই মনটো যে কি কৰোঁ? নাৰীৰ মনৰ কথা শুনে কোনে? অতীতৰ পৰাই নাৰীয়ে সপোন, আশা, আকাংক্ষা ত্যাগ কৰি দুখ যান্ত্ৰণা ভুগি আহিছে। আৰু আমি নাৰী যেতিয়া, আমিও মনৰ সপোন, আশা, আকাংক্ষা ত্যাগ কৰি দুখ যান্ত্ৰণা ভোগ কৰিব লাগিব। কি জানা, আজিকালি আকৌ মানুহ কিছুমানে বৰ ডাঙৰকৈ লোকক দেখুৱাই বিয়া পাতে, যেন তেওঁতকৈ ডাঙৰ বিয়া পাতিব পৰা সংসাৰত কোনোৱেই নাই। পিছত দেখিবা ডিঙিলৈকে ধাৰ। কি দৰকাৰ ডিঙিলৈকে ধাৰবোৰ লগাবলৈ? নহয় অ' খুৰা, আজিকালি যুগটোৱেই হৈছে প্ৰতিযোগিতাৰ যুগ। এই যুগত মানুহে ইজনতকৈ সিজনে ডাঙৰকৈ বিয়া পাতি ওপৰত থাকিব বিচাৰে, লাগিলে ডিঙিলৈকে ধাৰেই হওক। প্ৰতিযোগিতা থোৱাহে প্ৰতিযোগিতা। পেণ্ডেলৰ মানুহ আহিলে পিছদিনাখন পিছফালে ওলাই লৰ মাৰিব। সেই ঘৈণীয়েকক ক'ব বোলে মানুহ নাই বুলি কবি। কি দৰকাৰ ইমান হেৰি কৰিবলৈ? যিকণ সন্মান আছিলে সেইকণো সি হিমালয় শিখৰৰ পৰা আহি সাগৰৰ তলিত পাবহি। ঐ, মোৰ একমাত্ৰ ছোৱালীজনীৰ বিয়া, এই মুহূৰ্তত তই এইবোৰ কথা কৈ মোক কিন্তু ভয় খুৱাই নাথাকিবি দেই। আৰু এটা কথা নহয়, তই থাকোঁতে মই ধাৰ কিয় কৰিম? কিবা নাতিব আনিবি তই। মই মুছলিমটোৱে কিবা এটা আনিলে তহঁতি নেখাবি নহয়। এই ৰহিম, মই হিন্দু, তই মুছলমান, এইবোৰ কথা নকবি দেই। তোৰ মুখত যদি এনেকুৱা কথা মই আকৌ দেখোঁ, কথা কিন্তু বেয়া হ'ব। কি বেয়া হ'ব? কি বেয়া হ'ব? মোৰ ছোৱালী বিয়া খাবলৈ তোক মই নিদিওঁ। এই তোৰ ছোৱালীৰ বিয়া মই চবতকৈ বেছি খাম। দুদিন আগৰ পৰা থাকি খাম বাপেকে। দুদিনৰ আগৰ পৰাহে থাকিবি? কেলে 4 দিনৰ আগৰ পৰা থাকিব নোৱাৰ? 4 দিনৰ আগৰ পৰা থাকিম। 4 দিনৰ আগৰ পৰা থকাতকৈ আজিৰ পৰাই থাকিম। আজিৰ পৰা থাকিব নালাগে দেই। নালাগে, মই আজিৰ পৰা থাকিম। নোৱাৰো, আজিৰ পৰা থাকিম। মই আজিৰ পৰা থাকিম। নেলাগে, মই আজিৰ পৰাই থাকিম।
চাল্লা গুৱাহাটী হাৰামিটো যোৱাৰ পাছত ভাবিছিলোঁ ৰাগিনী মোৰেই হ'ব, কিন্তু নহ'ল। আকৌ এডাল আহিল। এই চাল্লা, এনেকুৱা ধুনীয়া ছোৱালীবিলাকৰ কাষলৈ এনেকুৱা ধুনীয়া ল'ৰা আহিয়ে থাকে গৈয়ে থাকে। এবে তাত তোৰ কি হ'ল? নাই দোষ, ধুনীয়া ছোৱালী ধুনীয়া কৰি যায়। শুনিছোঁ বোলে তোৰ ফিটিং হৈ গ'ল, অহা বহাগত বিয়া। আমাৰ ডেভিড দেখিছোঁ বিধৱা হৈ যাব। বিধৱা নহয় অ', বৰলা। বৰলা হ'ব তোৰ বাপেৰে। মই বৰলা হোৱাৰ আগতে আমাৰ হ'বলগীয়া জোঁৱাইটোক ৰাম পিটন এটা দি আহোঁ, বল বল বল। ৰাগিনী ক'ৰ পৰা আহিলি? নাই, এনেই অলপ ওলাই আহিছিলোঁ। এওঁ আকৌ কোন? দীপাংকৰ। ক'ৰ পৰা আহিছা? শিৱসাগৰৰ পৰা। ইমান ধুনীয়া। মা কি হেণ্ডছম। মা, মই যে এনেকুৱা ল'ৰা দেখিলে একদম পাগল হৈ যাওঁ। তোমাক পোৱা হ'লে ৰাগিনী কি কপাল মানে। মা যোৱা না প্লিজ। মা, চুমা এটা দিবা নি বাৰু? প্লিজ যোৱা না। পগলা হৈ গৈছো। যোৱা না প্লিজ। তাইকে ভাল পায়, ৰাগিনীকে ভাল পায়, মোক ভালেই নাপায়। আপোনালোক কোন? আমাক কিয় আগভেটা দি ধৰিছে? আমি মালৌ পথাৰ দাদা, আৰু আপুনি দাদাৰ বস্তুত হাত দিছে। মই কাৰ কি বস্তুত হাত দিছোঁ? এই বস্তুটো মোৰ, কেৱল মোৰ। আপোনাৰ বস্তুৱে দেখোন আপোনাকেই চৰিয়ালে। তাৰ পৰিণাম চাই লোৱা। বুলি কৈছো নহয়। এৰি দে বুলি কৈছো নহয়। ৰাগিনী, মই যাবলৈ ওলালোঁ, কিন্তু যোৱাৰ আগতে তোমাক কথা এটা কওঁ। কওক। অহা মাহত আমাৰ বিয়াই ঠিক হ'ল, কিন্তু মোৰ এনেকুৱা লাগিছে তুমি যেন এই বিয়াত সুখী নহয়। তেনেকৈ কিয় ভাবিছে? মই সুখী, বহুত সুখী। কিন্তু তোমাক দেখাত সুখী যেন লগা নাই, আৰু তোমাৰ চকুত মোৰ প্ৰতি প্ৰেম ভাল পোৱাৰ ভাৱ প্ৰকাশ পোৱা নাই। আমাৰ বিয়াই ঠিক হ'ল। কেইদিনমানৰ পাছত মই আপোনাৰেই হ'ম। আপুনি মোক যেনেকৈ বিচাৰে তেনেকৈয়ে পাব। এতিয়া আৰু প্ৰেম আৰু ভালপোৱাৰ কিবা অৰ্থ আছে জানো? আমি দুয়ো বিবাহ পাশত আবদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলিবলৈ লৈছোঁ। বিয়াৰ পাছত দৈহিক সম্পৰ্কৰে আমি কেৱল স্বামী স্ত্ৰীৰ দায়িত্ব পালন কৰিলেই নহ'ব ৰাগিনী। মন আৰু আত্মাৰো মিলন ঘটাব লাগিব, তেতিয়াহে জীৱন সুখৰ হৈ উঠিব।
ভাৰতীয় নাৰী, বিশেষকৈ অসমীয়া নাৰীৰ বিয়াৰ পাছতে প্ৰেম ভাল পোৱা হয়। মোৰো হ'ব আপোনাৰ লগত। তোমাকে নেদেখি থাকো কেনে কৰি মনতে কপনি উঠিছে যোৱা কি দাৰিয়া তৰি তোমাকে নেদেখি থাকো কেনে কৰি মনতে কপনি উঠিছে যোৱা কি দাৰিয়া তৰি অ চোৱা না চোৱা তো চকুৰে চোৱা পচোৱাৰ মন মুৰুৱাই তুমি অহাৰ বতৰা পাই কিদৰে বুজালে তুমি শুন বুজিবা ভুৱন মোৰ মনৰে ব্যথা তোমাকে নেদেখি থাকো কেনে কৰি মনতে কপনি উঠিছে যোৱা কি দাৰিয়া তৰি অ চোৱা না চোৱা তো চকুৰে চোৱা আহানা হাবতি ধৰানা মৰমা গৰুৱা মহিয়া তোমাৰ বিহনে উকা উকা লাগে নহলে তুমি কাষত জানা তোমাকে নেদেখি থাকো কেনে কৰি মনতে কপনি উঠিছে যোৱা কি দাৰিয়া তৰি চোৱা না চোৱা তো চকুৰে চোৱা ৰুৱা না ৰুৱা কাষৰতে ৰুৱা চোৱা না চোৱা তো চকুৰে চোৱা ৰুৱা না ৰুৱা কাষৰতে ৰুৱা তোমাকে নেদেখি থাকো কেনে কৰি মনতে কপনি উঠিছে যোৱা কি দাৰিয়া তৰি অ চোৱা না চোৱা তো চকুৰে চোৱা চন্দন অন্তৰে নামানে বাবে আকৌ আহিলোঁ তোমাৰ ওচৰলৈ তোমাৰ কাষলৈ তোমাৰ প্ৰেম বিচাৰি পাবলৈ কেইদিনমানৰ পাছত আমাৰ বিয়াই হ'ব যেতিয়া একেলগত থকাত আপত্তি ক'ত বিয়া বাৰু নকৰাকৈ একেলগতে থকাটো পশ্চিমীয়া সমাজত চলে আমাৰ সমাজত নহয় তুমিতো পশ্চিমীয়া দেশত পঢ়া শুনা কৰি বহুত দিন থাকিলা গতিকে পশ্চিমীয়া সংস্কৃতি তুমি নিশ্চয় ভাল পোৱা পশ্চিমত মই পঢ়িবলৈ গৈছিলোঁ নিজৰ সংস্কৃতিক পাহৰি লোকৰ সংস্কৃতি আদৰি ল'বলৈ নহয় মোৰ হ'লে পশ্চিমীয়া সংস্কৃতিক বৰ ভাল লাগে কি যে এনজয় হয় তাত আহা না আমি আজি পশ্চিমীয়া হৈ যাওঁ তোমাৰ সেই ইচ্ছা মই পূৰণ কৰিব নোৱাৰোঁ কিয় যৌৱনত জুয়ে তোমাক নুপুৰে নেকি পুৰে কিন্তু সেই জুই মই গংগাৰ পবিত্ৰ পানীৰে নুমুৱাব বিচাৰিছোঁ খালৰ পানীৰে নহয় মাই ফুট পাপা চন্দন গাঁৱত থাকি থাকি একেবাৰে গাঁৱলীয়া হৈ গ'ল
সেইটো কি টেনশ্যন ল'বলগীয়া কথা? বিয়াৰ পাছত তোমালোকে হনিমুনৰ বাবে আমেৰিকালৈ যাবা। চন্দন আমেৰিকাত থাকি থাকি আমেৰিকান হৈ যাব। কিন্তু পাপা, চন্দনৰ লগত জল্দি বিয়া হৈ মই আমেৰিকালৈ যাব বিচাৰিছোঁ। নোহোৱাকৈতো যাব পাৰিবা। কিন্তু পাপা, চন্দনে যাব জানো? কিয় নাযাব? ৰ'বা, মই এতিয়াই বৰুৱালৈ ফোন কৰোঁ। হেল্ল' বৰুৱা। দেউতা, তুমি মোৰ ওপৰত ইমান জোৰ জুলুম কিয় কৰিছা? মণিকাৰ লগত আমেৰিকালৈ যোৱাৰ ইচ্ছা মোৰ নাই। কিন্তু মণিকাই ইচ্ছা কৰিছে, মই ইচ্ছা কৰিছোঁ। আমাৰ দুয়োৰে ইচ্ছা পূৰণ কৰি আমাৰ মনত শান্তি দিয়া। দেউতা, মোৰ এই জীৱন তুমিয়ে দিয়া, কিন্তু মই তোমাক শান্তি দিব পৰা নাই আৰু নিজেও শান্তিত থাকিব পৰা নাই। অনবৰতে ঘৰত সোমাই থাকিলে ক'ত সুখ শান্তি পাবা? মণিকাক লৈ এবাৰ আমেৰিকা ঘূৰি আহা, এনজয় কৰা, হাঁহি ফূৰ্তিৰে ঘূৰি আহা। যিজনী ছোৱালীৰ লগত খন্তেক সময় থাকিলেই মোৰ উশাহ নিশাহ বন্ধ হৈ যাব খোজে, সেইজনী ছোৱালীৰ লগত আমেৰিকালৈ গ'লে মই সুখ শান্তি ক'ৰ পৰা পাম? দেউতা, মোক এনেকুৱা দুখ নিদিবা দেউতা, যি দুখ মই সহ্য কৰিব নোৱাৰোঁ। চন্দন, তুমি মোৰ ল'ৰা। তোমাক মই দুখ সাগৰৰ পৰা আনি সুখ সাগৰত ৰাখিব বিচাৰিছোঁ। তোমাৰ সুখেই মোৰ সুখ, তুমি নুবুজা কিয়? তুমি বুজা নাই দেউতা, মোৰ দুখ ক'ত, সুখ ক'ত? তুমি তোমাৰ সুখৰ বাবে মণিকাৰ লগত মোৰ বিয়া ঠিক কৰিছা। যদি মোৰ সুখৰ বাবে তোমাৰ বিয়া মণিকাৰ লগত ঠিক কৰিছোঁ, তেন্তে তুমি মণিকাক বিয়া কৰাই মোক সুখ শান্তি দিয়াটো তোমাৰ কৰ্তব্য নহয়? তোমাক জন্ম দিলোঁ, তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, পঢ়ালোঁ শুনালোঁ, আৰু মই কি কৰা নাই? এতিয়া মোৰ ওপৰত সিদ্ধান্ত ল'ব পৰা হ'লা? ইমান ডাঙৰ মানুহ হ'লা, দেউতাক দেউতা বুলি নভবা হ'লা। হ'ব দেউতা, আৰু নক'বা। মই পাহৰি গৈছিলোঁ যে তুমি মোক জন্ম দিলা, জীৱন দিলা, তুলি তালি ডাঙৰ দীঘল কৰিলা। মই তোমাৰ কথা মানিম দেউতা। মই তোমাৰ সুখৰ বাবে মণিকাক লৈ আমেৰিকালৈ যাম। তুমি যলৈকে যাবলৈ কোৱা তালৈকে যাম। মই মণিকাক বিয়াও কৰাম, কিন্তু মণিকাক বিয়া কৰোৱাৰ পাছত মই দুখ বেদনাত তিলকৈ মৰি যাম। চন্দন, সন্তানৰ সুখেই মাক দেউতাকৰ সুখ। সন্তানৰ সুখটো সদায় মাক দেউতাকে বিচাৰে। মই বহুত দেৰিকৈ বুজি পালোঁ তোমাৰ সুখ ক'ত। গতিকে যোৱা মালপথাৰলৈ, ৰাগিনীৰ কাষলৈ। আমিও গৈ আছোঁ পিছে পিছে বিয়াৰ প্ৰস্তাৱ লৈ। এইটো গাড়ী চাবি হন লোৱা। দেউতা, দেউতা, মা, যোৱা, দেৰি নকৰিবা। বৰুৱা, আপুনি চন্দন আৰু মণিকাৰ বিয়াখন ভাঙি আমাৰ বন্ধুত্বক আপুনি শত্ৰুত পৰিণত কৰিব বিচাৰিলে। আপুনি মোক কথা দিছিলে, নিশ্চয় মনত আছে, মণিকাক আপোনাৰ বোৱাৰী কৰিম বুলি। নাই পাহৰা। পাপা, এই বিয়াখন ভঙাত মোৰ কোনো আপত্তি নাই আৰু দুখো নাই, কাৰণ চন্দন মই ভবাৰ দৰে নহয়। মোক লাগে আল্ট্ৰা মডাৰ্ণ হাজবেণ্ড। তোমাৰ যদি আপত্তি নাই, তেনেহ'লে মোৰ ক'ব লগা কিটো আছে? ঠিক আছে বৰুৱা, খঙত উত্তেজিত হৈ বহুত কিবা কিবি ক'লোঁ, মাফ কৰিব। নিশ্চয় নিশ্চয়, কিন্তু মোৰ ল'ৰাৰ বিয়াত আপুনি বৰযাত্ৰী হ'ব লাগিব। নিশ্চয় নিশ্চয় বৰুৱা, নিশ্চয়। চন্দন, মই বুজি পাইছোঁ তোমাৰ মা দেউতাই ৰাগিনীৰ বিয়াত সন্মতি দিছে, কিন্তু ৰাগিনীৰ বিয়া বেলেগৰ লগত বন্দবস্ত হৈ গ'ল। পূৰ্ণোদ্যমে আমাৰ দুয়োখন ঘৰতে বিয়াৰ যা যোগাৰো চলিছে। গতিকে বহুত পলম হৈ গ'ল চন্দন। এতিয়া আৰু আমাৰ কোনো উপায় নাই। নহয় তাৱে, দেউতাই কৰা ভুলৰ শাস্তি মোক নিদিব, ৰাগিনীক মোক দিয়ক, নহ'লে আমাৰ দুয়োৰে জীৱনলৈ অন্ধকাৰ নামি আহিব। আমাৰ কথা এবাৰ ভালদৰে ভাবি চাওক। চন্দন, ৰাগিনী মোৰ একমাত্ৰ ছোৱালী, আৰু তুমিও মোৰ নিচেই আপোন।
তোমালোক দুয়োৱে কষ্ট পোৱাটো মই বিচৰা নাছিলোঁ, কিন্তু আমাৰ উপায় নাই। আমি বহু দূৰ আগবাঢ়ি গ'লোঁ। এতিয়া তোমাক এটাই মোৰ অনুৰোধ, তুমি আমাৰ এই হ'বলগীয়া বিয়াখনত বিধি পথাল নিদিবা। যোৱা চন্দন, তুমি ঘৰলৈ যোৱাগৈ। ৰাগিনীৰ বিয়া ঠিক হৈ গ'ল মা। মোৰ ৰাগিনী বেলেগৰ হৈ গ'ল। মোৰ সকলো সপোন আশা আকাংক্ষা শেষ হৈ গ'ল মা। চন্দন, তুমি ধৈৰ্য ধৰা, নিজকে চম্ভালাচোন। চন্দন, হেল্ল'। হেৰ ইমানকৈ কন্দা কটাখননো কেলৈ কৰিছ? মই মৰি যাম পেহী। কেলে মৰিবি অ? ছোৱালী এজনীৰ কাৰণে মানুহ মৰেনে? সংসাৰত ইমানবোৰ ছোৱালী আছে। ৰাগিনীক মই খুব ভাল পাওঁ পেহী। তাইৰ অবিহনে মোৰ জীয়াই থাকিবলৈ বৰ কষ্ট হ'ব। ৰচোন ৰ, পেহাৰে আহক, কিবা এটা কৰিব লাগিব। হেৰ সোনকালে ক কিবা এটা। এনেকৈ চিন্তা কৰি বহি থাকিলে ঐ ৰাগিনী বিয়া হৈ গৈও কেঁচুৱা পাবগে। হে ৰচোন ৰ, এটা সাংঘাতিক কাণ্ড কৰিব লাগিব বুজিছ। যিটো কাণ্ডত কমল ককাইদেউ ছোৱালী দিওঁ দিওঁ কৰি থাকে আৰু ছোৱালীওতো আহোঁ আহোঁ কৰি থাকে। কিন্তু এটা কথাও, খৰচ হলে অলপ পৰিব। তই খৰচৰ কথা চিন্তা কৰিব নালাগে। দৰকাৰ হলে মোৰ সোণৰ ফুলিজোকে বিকি দিম। তেতিয়াহ'লে এটা কাম কৰিব লাগিব, মায়েঙৰ পৰা বেজ এটা আনি দৰা ঘৰ ছোৱালী ঘৰ দুই ঘৰকে মুহি পেলাব লাগিব। দৰা আৰু ছোৱালীৰ বিয়া খতম কৰি দিম বাপেকে। কি অদৰকাৰী কথাবোৰ কৈছে পেহা? বেজ, যাদু মন্ত্ৰ, মোহিনী এইবোৰ আজিৰ যুগত বিশ্বাস কৰে নেকি? হেৰিও মানুহটো, এই আমাৰ বিয়া হোৱাৰ পদ্ধতিটো কেনেকুৱা হ'ব? সেইটো পদ্ধতি হলে বেয়া নহয় দেই। কিন্তু এটা কথা নহয়, পাৰিব জানো? কৈছাচোন, কিজানি পাৰে। নাই, এওঁ নোৱাৰে। কিজানি পাৰোৱেই, কওকচোন। তুমি ছোৱালী পলুৱাই আনিব লাগিব বুজিছা। হৌৰা, মই তোমাৰ পেহীয়েৰক পলুৱাইহে আনিছিলো। তুমিও ৰাগিনীক পলুৱাই নিব লাগিব। ছোৱালী পলুৱাই নিয়াটো বীৰৰ লক্ষণ। শ্ৰীকৃষ্ণই ৰুক্মিণীক পলুৱাই অনা নাছিল জানো? অৰ্জুনে সুভদ্ৰাক। আপোনালোকৰ সহায় আৰু আশীৰ্বাদ পালে ময়ো ৰাগিনীক পলুৱাই নিম। তেনেহলে মই গৈ ৰাগিনীক খবৰটো দিওঁগৈ। তই তুৰন্তে যা। নুমলি দেখোন। বিয়া পালেহি তোৰ দেখোন খবৰে নাই। খবৰ আছে ককাইদেউ, আহিবহে পৰা নাই। নালিয়াকে দেখোন পঠাই দিব পাৰ। দুই এখন কামকে কৰি দিব পাৰিলেহেঁতেন। আহিব আহিব, বিয়াখন পাওকহিচোন বাৰু। বিয়া পাবলৈ আৰু বাকী আছে নে? দৰা ঘৰৰ মানুহে বিয়া মাতি প্ৰায় শেষেই কৰিলে। দিবাংকৰো আমাৰ ইয়াত বিয়া মাতিবলৈ দুই এদিনতে আহিব যেনহে লাগে। নুমলি, তই যাচোন চাহকাপ বাককৈ। এই ৰাগিনী আছে নহয়। নাথাকি কলৈ যাব, ভিতৰতে সোমাই আছে। হ'ব, মই কৈছো বাৰু। আমাৰ জীৱনলৈ যে এনেকুৱা এটা দিন আহিব মই ভবাই নাছিলোঁ। মই দৰা হৈ আহি তোমাক কইনা কৰি নিয়াৰ বৰ ইচ্ছা আছিল, কিন্তু পৰিস্থিতি আজি তোমাক পলুৱাই নিবলৈ বাধ্য কৰাইছে। চন্দন, মই তোমাক বহুত ভাল পাওঁ। তোমাৰ অবিহনে জীয়াই থাকিবলৈ মোৰ বহুত কষ্ট হ'ব।
তথাপিও মই তোমাৰ লগত পলাই যাব নোৱাৰো চন্দন, কাৰণ মই যদি তোমাৰ লগত পলাই যাওঁ মোৰ দেউতা জীয়াই জীয়াই মৰিব। মোৰ মাৰ মৃত্যুৰ পাছত মোক দেউতাই একো অভাৱে অনুভৱ কৰিবলৈ নিদিলে। মই কষ্ট পাওঁ বুলি দ্বিতীয় বিবাহো নকৰালে। সেইজন দেউতাক মই দুখ দিয়াটো, অপমান কৰাটো, সমাজৰ আগত হাঁহিয়তৰ পাত্ৰ কৰাটো উচিত হ'ব জানো চন্দন? গতিকে মই দেউতাই পচন্দ কৰা ল'ৰাজনৰ লগতে বিয়াত বহিবলৈ সন্মতি দিছো। মোক ক্ষমা কৰি দিবা চন্দন। চন্দন, আমাৰ আজি এইটো জনপদ আজি শেষ দিশা। মই যাওঁ চন্দন। চাল্লা, মোৰ মুখৰ ভাত কাউৰীয়ে খাব আৰু মই চাই থাকিম। ৰাগিনী মোৰো নহ'ল যেতিয়া আন আৰু হ'ব নোৱাৰাকৈ বৰবাদ কৰি দিম। বল উঠাই লৈ যাওঁ আৰু গোটেইকেইটাই ভাগ কৰি খাওঁ। বল বল উঠাই লৈ আহোঁ। এমেলে যেতিয়া আমাৰ হাতত আছে, আমাৰ ভয়ৰ কি কাৰণ আছে? ডেভিড, আমাৰ চিকাৰলৈ নহ'লে তোৰ বন্ধু খানকো মাত। তই ঠিকেই কৈছ। হেল্ল' খান। ডেভিড খান, খান থাকোঁতে কিয় টেনশ্যন লৈছ? চিন্তা নকৰিবি। সেলিম ভাই। কোৱা খান ভাই। এয়া মোৰ বন্ধু ডেভিড। হাই। হেল্ল'। আও গলে মিলো। দৰকাৰ হ'লে জান দিও দিম, দৰকাৰ হ'লে জান লৈও ল'ম। মোৰ বন্ধুসকলৰ লগত চিনাকি কৰি দিম। হাই হাই। আহ, চন্দন দা, ৰাগিনী বাক ডেভিডতে ধৰি নিলে। কি? কোনফালে নিলে? এইফালে। এৰি দে। ক'ত নিছ মোক? এৰ বুলি কৈছো নহয়। কিয় ধৰি আনিছ? তই যে জাননি ইয়াৰ পৰিণাম কি হ'ব? পৰিণামৰ কথা কোনে চিন্তা কৰে? আমাৰ কথা হ'ল তুমি ধুনীয়া। তোমাক আমি আজি কৰিম ধুনীয়া। তুমি যেতিয়া মোৰ নোহোৱা, আনৰো হ'ব নোৱাৰা। তহঁতি বলিয়া হৈছ। বলিয়া হৈছো? তোৰ কাহানী বাই ৰূপ যৌৱনত মুগ্ধ হৈ আমি বলিয়া হৈ গৈছো। এটাৰ লগত প্ৰেম কৰি কৰি ৰূপ যৌৱন সকলো দিবি, এটাৰ লগত বিয়া হৈ তাকো সকলো দিবি। মাজত কোন থাকি গ'ল? আমিহে। আমাৰতো ৰূপ যৌৱন আছে, তোমাৰ ৰূপ যৌৱনৰ ভাগ আমাকো দিয়া।
মৰিবলৈ ওলাইছ? আৰে নমৰাকৈ কোন থাকিব? হিটলাৰে মৰি গ'ল, নেপোলিয়ন মৰি গ'ল, তুমিও মৰিবা, আমিও মৰিম, কিন্তু মৰাৰ আগতে এটা ভাল কাম কৰিম। এই কাপোৰ খোলা। গতি কৰিব লাগে ন? খান দিছে দে, খাল্লাছ কৰি দে। বৰা শইকীয়া ঘৰত কিহঁতক উঠ উঠ শিয়াল হৈ সিংহৰ ছোৱালীক হাত দিবলৈ আহিছ। মাত বলি নেমেলে। বল চেলৰ ভাত খাবি, বল। ঐ উঠ উঠ বল উঠ বল যা ৰঙা ঘৰৰ ভাত খাবি। গুণ্ডা ওলা বল। কমল, নাৰ্ছিং হোমৰ পৰা ডাইৰেক্ট ঘৰলৈ নগৈ তোমাৰ ওচৰলৈকে আহিছোঁ। মোৰ ভুলৰ ক্ষমা আছে নাই মই নাজানো। মানুহ মাত্ৰই ভুল হৈ যায়। মোক ক্ষমা কৰি দিয়া কমল। হাত জোৰ কৰি মোক লাজ নিদিবা। তুমি যেতিয়া ক্ষমা বিচাৰিছা দুখ কৰি, মোৰ কাৰণে সেয়াই যথেষ্ট। ক্ষমা খোজাজনতকৈ কৰাজন মহান। মাজনী অহংকাৰত অন্ধ হৈ তোমাৰ নিচিনা এজনী লক্ষী বোৱাৰী হেৰুৱালোঁ। মোক ক্ষমা কৰি দিবা মা। তুমি সুখত থাকা। মোৰ আশীৰ্বাদ সদায় তোমাৰ লগত আছে। আহোঁ।
চন্দন ৰাগিনীক লৈ নোযোৱা ৰাগিনী কেৱল তোমাৰ বাবে কিন্তু এতিয়া আপোনাৰ বাবে কাৰণ ৰাগিনীৰ বিয়া আপোনাৰ লগত ঠিক হৈছে বিয়া ঠিকহে হৈছে বিয়াটো হোৱা নাই তোমালোক দুয়োজনকে ঈশ্বৰে মিলাই থৈছে গতিকে তোমালোকৰ এই জোৰা ভাঙিবলৈ মই কোন ৰাগিনী তোমাৰ লোৱা দেউতা মোৰ সিদ্ধান্তত আপুনি সুখীনে দীপাংকৰ যদি তুমি সুখী আমিও সুখী মই সুখী দেউতা কমল আমি এতিয়া বন্ধু নহয় বিয়ই হ'লো আজিৰ পৰা মালপথাৰ ছোৱালী হ'ব মোৰ বোৱাৰী ৰাগিনীক মই বোৱাৰী কৰি নহয় ছোৱালী কৰিহে ৰাখিম হে আল্লাহ হে ঈশ্বৰ অজানিতে 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 অজানিতে